নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টক উইথ প্ৰীতিৰ আন এটি পডকাষ্টলৈ। সৰ্বত্ৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমান সময়ত একেটাই চৰ্চা, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কথা প্ৰত্যেকটো নিশা, প্ৰত্যেকটো দিন, প্ৰত্যেকটো পল অনুপল প্ৰত্যেকগৰাকী অসমীয়াৰ মনে প্ৰাণে ভাহি আছে। কাৰোবাৰ কাৰণে যদি সেয়া কোনোবা এখন মঞ্চত যুগুতোৱা কিছু স্মৃতি, আন কাৰোবাৰ কাৰণে খুব একানপতীয়াকৈ তেওঁৰ সৈতে কটোৱা কিছু মুহূৰ্ত, আৰু ঠিক তেনে কিছু সময় অতিবাহিত কৰা এগৰাকী ব্যক্তিক আজি আমাৰ মাজলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ লগত আছে ঋষিৰাজ হাজৰিকা। স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো আমি এনেকৈ সেইবাবে দিবলৈ বেছিকৈ ভাল পালোঁ, যদিও বা আন বহু পৰিচয় আছে। আমি লাহে লাহে পডকাষ্টৰ মাজে মাজে কথাৰ পাকে পাকে সুধি যাম, কৈ যাম। কিন্তু আমি দেখিছোঁ কেনেকৈ ঋষিৰাজ হাজৰিকা খুব বেছি ওতঃপ্ৰোতভাৱে জড়িত আছিলে আমাৰ খুব মৰমৰ জুবিন গাৰ্গৰ সৈতে। বহু আলোচনা, বহু সমালোচনা, বহুত কিবা কিবি পাৰ কৰিলে মানুহজনে। কিন্তু এই যে আন্তৰিকতাবোৰ, কিছুমান নিৰ্ভেজাল আন্তৰিকতাৰ মুহূৰ্ত আপোনাৰ সৈতেও পাৰ হৈছে। প্ৰথমতে সেইখিনিৰ কথা জানিম, জুবিন গাৰ্গৰ সৈতে আপোনাৰ সম্বন্ধ, সম্পৰ্ক। চাওক, জুবিন দা অসমৰ প্ৰত্যেকজন অসমত বাস কৰা বুলিয়েই নহয়, প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত, মনত থকা এজন ব্যক্তি। আৰু মই বিশ্বাস কৰোঁ যে মানুহৰ এটা সত্তা বা আত্মাৰ কেতিয়াও বিদায় নহয়, শৰীৰৰ বিদায় হয়। আৰু সেইভাৱে মই ভাবোঁ যে আমাৰ মাজৰ পৰা কায়িকভাৱেহে জুবিন দাই বিদায় লৈছে। আমাৰ তেওঁৰ সত্তা, তেওঁ সদায় আমাৰ মাজত আছে। আৰু উঠি অহা প্ৰজন্মই আমাৰ নৈতিক দায়িত্বও আছে লগে লগে, যে আমি আহিবলগীয়া সময়ত চিৰকালৰ কাৰণে জুবিন দাক আমি অসমৰ তথা গোটেই বিশ্ববাসীৰ ওচৰত সংৰক্ষণ কৰিব লাগিব। এতিয়া সংৰক্ষণ কথা, যে জুবিন গাৰ্গ নিজে এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে নিজে নিজক সংৰক্ষণ কৰি থৈ গৈছে। আপুনি মই সংৰক্ষণ কৰালে বহুত বিশেষ একো নাই, কাৰণ তেওঁৰ 38,000 গীত, তেওঁৰ চিনেমা, তেওঁৰ কবিতা, তেওঁৰ প্ৰতিটো ক্ষেত্ৰতে। আৰু চবতকৈ মানে মোৰ আটাইতকৈ, দাদাৰ আটাইতকৈ বেছি মোৰ মানে ভাল লগা গুণটো হৈছে যে তেওঁ এজন সম্পূৰ্ণ মানুহ। যে তেওঁ গান গাই কাৰণেই জুবিন দাক ভাল পাওঁ এনেকুৱা নহয়। যিসকলে জুবিন দাক কাষৰ পৰা পাইছে, মোৰ দৰে বহু ব্যক্তিয়ে, বহু লোকে পাইছে। আজি আপোনাৰ লগত হয়তো মোৰ পৰিচয় আছে বা মই বিভিন্ন ধৰণে জড়িত আছোঁ কাৰণে হয়তো আপুনি মোক আপোনাৰ মাজলৈ মাতি আনিছে। কিন্তু জুবিন দাৰ লগত জড়িত থকা এনেকুৱা ব্যক্তি আছে, সেইসকল ব্যক্তিয়ে হয়তো নিজৰ ভাৱ, নিজৰ মনৰ দুখ প্ৰকাশ কৰিবলৈও জেগা পোৱা নাই। কাৰণ জুবিন দাই সদায় একেবাৰে সাধাৰণ ব্যক্তি, যিবোৰ একেবাৰে সমাজৰ শেষৰ ব্যক্তি বুলি আমি কওঁ, সেই ব্যক্তিসকলৰ লগত থাকি ভাল পাইছিলে। তেওঁ বহুত হাই প্ৰফাইল কথাও নকৈছিলে, আৰু তেওঁ সাধাৰণভাৱে থাকি ভাল পোৱা মানুহ। মই নিজে দেখিছোঁ যে তেওঁ জীৱিত অৱস্থাত মই যিমান সময় দাদাক দেখিছোঁ, তেওঁ খুব সাধাৰণভাৱে বসবাস কৰা এজন মানুহ, জীৱন একদম চিম্পল লাইফষ্টাইলত চলা মানুহ, আৰু মানুহ ভাল পোৱা মানুহ, আৰু মানুহেই ভাল পাব জানিলে তেওঁ। গোটেই জীৱনকালত দাদাই কেৱল মানুহ ভাল পালে, আৰু তেওঁ আটাইতকৈ বেছি অৰ্জন কৰা মানে যদি সম্পত্তি বুলি কওঁ, সেয়াও মানুহ। সেইকাৰণে আপুনি দেখিছে যে জুবিন দাৰ কেওফালে কেৱল মানুহ আৰু মানুহেই। তেওঁ জীৱিত অৱস্থাটো কেওফালে মানুহ। আমি দেখোঁ যে জুবিন দা যদি গৈ থাকে, তো সেই অঞ্চলটো গোটেই মানুহ হৈ যায়। আজি জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নাই, তাতো মানুহ। তো সেইকাৰণে জুবিন দাৰ লগত যদি আপুনি মোক কয় যে তেওঁৰ সান্নিধ্য, এতিয়া আমি বিভিন্নজনে কৈছোঁ যে জুবিন দা ভগৱান বুলি কৈছোঁ। তো মোৰ কাৰণেতো পৰম সৌভাগ্য। মই অথনি আপোনাক ফোনত কথা পাতোঁতে কৈছোঁ যে মোৰ কাৰণে পৰম সৌভাগ্য, যদি জুবিন দা ভগৱান, তেতিয়াহ'লে ভগৱানৰ মই সান্নিধ্য পাইছোঁ। আৰু সান্নিধ্য পোৱাতকৈ ডাঙৰ কথা যে আমি কিয় মানে তেওঁক বিচাৰি ফুৰোঁ। আচলতে জুবিন দাই সদায় মানে যেতিয়া আপুনি মনোবল ভাঙি যায় যিকোনো কথাত, যিহেতু আমি খুব সাধাৰণ পৰিয়ালৰ পৰা অহা ল'ৰা, বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে আমাক সমালোচনা কৰে বা বিভিন্ন ক্ষেত্ৰত, কাৰণ আপুনিতো জানেই যে ৰজা মহাৰাজাৰ পিতেক ৰজা হ'লে আপত্তি নাই, কিন্তু যদি সাধাৰণ ব্যক্তি এজনৰ যদি নিজৰ যাত্ৰাটো আৰম্ভ কৰে, সেই যাত্ৰাটোত ৰাইজৰ অসুবিধা থাকে বহু ব্যক্তিৰ। তো তেনে পৰিস্থিতিত যেতিয়া আমি ভাগি পৰোঁ, আৰু এই ভাগি পৰা সময়খিনিত যদি দাদালৈ মেছেজ কৰোঁ, হোৱাটছআপ কৰোঁ, ফোন কৰোঁ, বা
তেওঁক বিচাৰি আহি যাওঁ তো দাদাক লগ পোৱাৰ লগে লগে যেন সকলো সমস্যা সমাধান হৈ গ'ল দাদাক লগ পোৱাৰ লগে লগে যেন আকৌ মই নতুনকৈ পূৰ্ণোদ্যমে কাম কৰিবলৈ সাহস পাই গ'লোঁ মোৰ এনেকুৱা লাগে আৰু যেতিয়া মই বহি থাকোঁতে দেখোঁ যে মই সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত দাদা এনেকুৱা এজন ব্যক্তি এটা জেগাতে ৰাজনৈতিকৰ মানুহজনো বহি থাকে খেলৰ মানুহজনো বহি থাকে গানৰ মানুহজনো বহি থাকে তিনিজনৰ লগত বেলেগ ধৰণে কথা পাতি থাকে আৰু এনেকুৱা অধ্যয়ন মানে মই মোৰ জীৱনকালত খুব কম মানুহ লগ পাইছোঁ যাৰ ইমান অধ্যয়ন সকলো ক্ষেত্ৰতে আপুনি গানৰ ক্ষেত্ৰতে ক'ব তেওঁ ৰাজনৈতিক ক্ষেত্ৰতে ক'ব চিনেমাৰ ক্ষেত্ৰত ক'ব তো দাদাৰ যোনটো যিখিনি সান্নিধ্য আমি পাইছোঁ বা দাদাৰ পৰা যিখিনি শিকিছোঁ মানে মই দাদাৰ পৰা শিকা আটাইতকৈ মানে মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সম্পত্তি সেইটো হৈছে মানুহ কেনেকৈ ভাল পাব পাৰি আমি দেখিছোঁ সেই কথাটোলৈ আমি আহি আছিলোঁ আমি দেখিছোঁ যে ঋষিৰাজ হাজৰিকা খুব সামাজিক কামসমূহৰ লগত জড়িত আমি আচলতে আপোনাক যিমান বেছিকৈ এজন ৰাজনৈতিক ব্যক্তি বুলি জানো ৰাজনীতিৰ সৈতে জড়িত এজন ব্যক্তি বুলি জানো ভাৰতীয় জনতা পাৰ্টীৰ খুব বেছি এজন সক্ৰিয় কৰ্মী বুলি জানো গতিকে সেই কথাবিলাকৰ ঊৰ্ধতো কিন্তু আপোনাক আমি আজি আমন্ত্ৰণ কৰি অনাৰ এটাই কাৰণ যে আমি দেখিছোঁ ক'ৰবাত আপুনি এটা কেম্পেইন এটা হেছটেগ তাত আবদ্ধ নাথাকি জুবিন গাৰ্গক ভাল পায় যেতিয়াই দেখিছিলোঁ বহুতখিনি নাহৰ গছ ৰোৱাৰ এটা যি আপোনাৰ ক'ব পাৰোঁ আমি এটা আপুনি উপলব্ধি কৰিছিলে যে সেইখিনি ৰুব লাগে সেইখিনি ৰোৱাৰ এটা প্ৰচেষ্টা কৰিছিলে সেই কথাবিলাকৰ কাৰণে আমি আপোনাক আজি মাতি আনিছোঁ আৰু এই যে সামাজিক কামবোৰ যিটো কথাত আপুনি কৈছে যে জুবিন গাৰ্গৰ সেই বস্তুটো আপুনি শিকিলে সেই বিষয়ে জানিব নাই চাওক দাদাৰ পৰা মই আগতে ক'লোঁ যে মই আটাইতকৈ মানে দাদাৰ পৰা শিকা মানে পোৱা মই যিটো মানে সম্পদ যে মানুহ কেনেকৈ ভাল পাব পাৰি মানুহক ভাল পাই কেনেকৈ জীয়াই থাকিব পাৰি এতিয়া আমাৰ বিভিন্ন ধাৰণা হয় আজি আপোনাক মই যিখিনি কথা ক'ম আপুনি যেতিয়া ফেচবুকত বা হোৱাটছএপ বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপুনি এখন আপলোড কৰিব তলত বহুতে মোৰ কমেণ্ট কৰা আৰম্ভ কৰি দিব কাৰণ ব্যক্তি ৰাজনৈতিক ব্যক্তি মই বহুতৰ দৃষ্টিত এতিয়া মই যদি জুবিন দাক ভাল পাওঁ তাতো ৰাজনীতি মই যদি ভাল কাম কৰোঁ সেয়াও ৰাজনীতি মই যদি মোৰ নিজৰ অৰ্জিত ধন যদি মই ৰাইজৰ মাজত বিলাই দিওঁ সেয়াও ৰাজনীতি আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে এতিয়া আপুনি মোক ক'লে জুবিন অনুৰাগী এতিয়া জুবিন অনুৰাগী বা জুবিনদাৰ সান্নিধ্য পাইছোঁ বিভিন্ন কথা এতিয়া এনেকুৱা এটা পৰিস্থিতি ইয়াত মই দেখিবলৈ পাই আছোঁ যে যেতিয়াই মানুহজন নোহোৱা হৈ গ'ল মানুহজনে এতিয়া কাৰণ দাদাই মোক কেনেকৈ কি শিকাইছিল দাদাই মোক সমাজৰ কাৰণে কি কৰিব দিছিল বা আমি কি কৰিছিলোঁ বা দাদাৰ লগত কি আলোচনা হৈছিল দাদা আৰু মই জানিছিলোঁ বা দুই এজন তাত থকা ব্যক্তিয়ে জানিছিল এতিয়া দাদা নোহোৱা হোৱাৰ পিছদিনাখনৰ পৰা দেখিলোঁ দাদাই যিবোৰ মানুহক ভাল পায় বা দাদাই যিবিলাক মানুহৰ কথা চিন্তা কৰিছিল এতিয়া সেই মানুহজন নোহোৱা হোৱাৰ লগে লগেই আমি ডুপ্লিকেট হৈ গ'লোঁ অৰিজিনেল ডুপ্লিকেটৰ কথা আহি গ'ল কিবা আহি গ'ল তো এই বস্তুবিলাকৰ পিছত স্বাৰ্থৰ কথা আহি গ'ল দাদাৰ লগত দেখোন আমি কোনো দাদাই এনেকুৱা এটা মানুহ যে দাদাৰ লগত স্বাৰ্থ থাকিবই নোৱাৰে মানে তাৰো নাথাকে তেওঁৰ কাৰো লগত স্বাৰ্থ নাথাকে আৰু তেওঁ স্বাৰ্থ এটা সম্পৰ্ক তেওঁৰ লগত থাকিবও নোৱাৰে মই ভাবোঁ কাৰণ তেওঁ ইমান সাধাৰণ মানুহ কিন্তু জুবিন গাৰ্গে খুব ৰাজনীতিৰ কথা বৰ বাৰে বাৰে তেওঁ কৈ থৈ গৈছে যে মই ৰাজনীতি বেয়া পাওঁ পলিটিক্স নকৰিবা আপোনাকো নিশ্চয় কৈছিল কেতিয়াবা যে পলিটিক্সত কিয় আছ তেনেধৰণৰ কথা দাদাই মোক কয় যে তই মোৰ নিচিনাকৈ চিন্তা কৰি থাক দেখোন তই পলিটিক্স কিমান দিন কৰিবি এনেকৈ মোক সোধে কেতিয়াবা তই দেখোন এইবিলাক চব দি দিয় মানুহক এনেকৈ মোক কয় মোক এইবাৰো আজি এপ্ৰিল মে মাহত মোক কৈছিলে এদিন যে বিহুৰ সময়ত মোৰ ঘৰত দাদা মই এনেকৈ মোৰ ঘৰত পুখুৰী এটা আছে পুখুৰীটোৰ পাৰতে দাদা মই আমি এনেকৈ আছোঁ তথাপিও দাদাই মোক কৈ আছে যে তই দেখোন মোৰ নিচিনা মানুহ তই আৰু সেই কথাটোকে সি গৈ পিনি হেৰিটো ক'লেগৈ তেখেতে গৈ পিনি ৰাতিলৈ যেতিয়া মঞ্চত হাজাৰ হাজাৰ জনতাৰ অনুষ্ঠান আছিল অনুষ্ঠানটো কৈছে যে ই মোৰ নিচিনা দেখিছোঁ আমি ই মোৰ নিচিনা মানে কিয় যে মই দাদাৰ নিচিনা হ'ব কেতিয়াও নোৱাৰোঁ আৰু এইটো সম্ভৱো নহয় কিন্তু দাদাৰ যিটো চিন্তা মানে মই এটা কথা কৈছোঁ যে বাৰম্বাৰ কৈছোঁ যে পৃথিৱীত জীয়াই থকাৰ দিনাখনিলৈকে মোক মানুহ ভাল পোৱাৰ পৰা পৃথিৱীৰ কোনো শক্তি আঁতৰাব নোৱাৰে কাৰণ সেইটো মই জুবিন গাৰ্গৰ পৰা শিকিছোঁ আজি মানুহৰ পৰা শিকিছোঁ মই আজি মোৰ ঘৰৰ মোৰ মা দেউতাৰ পৰা শিকিছোঁ মই আপুনি চাওক আজি এতিয়া এনেকুৱা হৈছে যে এতিয়া জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণে মই বিজেপি হ'ব নোৱাৰোঁ জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক ভাল পালে মই জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ ধাৰণা হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলেহে বা বিজেপিক গালি পাৰিলেহে জুবিন গাৰ্গৰ অনুৰাগী হ'ব এছাম ব্যক্তিয়ে মই প্ৰত্যেকে কোৱা নাই এছাম ব্যক্তিয়ে তেনেকুৱা ধৰণৰ ধাৰণা এটা দিব গৈছে মই হিমন্ত বিশ্ব শৰ্মাক সমানে ভাল পাই তেওঁ অসমৰ সৰ্বকালৰ মোৰ দৃষ্টিত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈও মই জুবিন প্ৰেমী হৈ থাকিব পাৰোঁ কাৰণ জুবিন দা জীয়াই থকালৈকেতো আচল জুবিন দাটো মোক কোনোদিন কোৱা নাছিলে যে তই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ বুলি কিয় কৈছ তেওঁতো মোক কোনোদিন নাই কোৱা এই কথাবিলাকত কিন্তু আৰু এটা কথা আহি
পৰে যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে জুবিন গাৰ্গ এনে তিনিটা কথাৰ প্ৰসংগত এই এতিয়া বৰ্তমান যিটো কেম্পেইন চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী সেই কেম্পেইনটোক লৈও কিন্তু বিভিন্ন অনুৰাগীয়ে খুব কষ্ট পাইছিলে মনত যে ময়ো জুবিন বুলি প্ৰথমতে কোৱা হৈছিলে ময়ো জুবিন আমিও জুবিন তেনেধৰণৰ কথাবিলাকৰ পৰাও ক'ৰবাত মানুহৰ খুব নেকি যে বিজেপি হ'লে জুবিন গাৰ্গ অনুৰাগী হ'ব নোৱাৰে ইহঁতে পলিটিক্স কৰিব চাওক এতিয়া কথাটো হৈছে কি ময়ো জুবিন অনুৰাগী বুলি কোৱাত অসুবিধা একো হ'ব নোৱাৰে ময়ো জুবিন অনুৰাগী বুলিতো কোনো কোৱা নাই ময়ো জুবিন অনুৰাগী মানে যিসকল জুবিন অনুৰাগী হয় তেওঁলোকক সন্মান জনাই কোৱা হৈছে যে ময়ো জুবিন অনুৰাগী মানে অৰ্থাৎ এই কথাবোৰ কিয় আহিব লগা হ'ল আপুনি যদি চাই এই কথাবিলাক কিয় হৈছে যে এই কথাবিলাকৰ কাৰণে যেতিয়া জুবিনদাৰ মায়াবিনী গীতটো লগাই বঙাইগাঁৱত এটা ৰাজনৈতিক দলে নিজৰ চিম্বল লগাই তাত জাষ্টিছ ফৰ জুবিন তেতিয়ালৈকে লিখা নাছিল মোৰ ফটো আছে তাত তেওঁলোকৰ যোনটো কেম্পেইন চলি আছিল বিজেপি বিৰোধী যোনটো কেম্পেইন চলি আছে মই লগতে আপোনালোক ফোন কৰিছিলোঁ চোৱাচোন এইটো কি চলিছে অসমত যে তেওঁলোকে সেই জাষ্টিছ ফৰ জুবিন এতিয়া লিখিছে এইটো বেলেগ সেই দিনাখনি যোনটো বঙাইগাঁৱৰ যোনটো ভিডিঅ' যদি আপোনাৰ ওচৰত আছে তাত তেওঁলোকৰ যোনখন বেনাৰখনত জাষ্টিছ ফৰ জুবিন গাৰ্গ নাছিলে তেওঁলোকে তাত লিখিছে বেলেগ এটা তেওঁলোকৰ যিটো তেওঁলোকে আমাৰ বিজেপি বিৰুদ্ধে যিটো নেৰেটিভ ক্ৰিয়েট কৰিছিলে সেই নেৰেটিভটোক লৈ তেওঁলোকে লিখিছে আৰু লিখি তেওঁলোকে মায়াবিনী ৰাতিৰ বুকুত গীতটো লগাই সেই গীতটো লগাই মিনি তেওঁলোকে ৰাস্তাত আহি আছিলে এতিয়া মোৰ কথাটো হৈ গ'ল যে জুবিন গাৰ্গে বাৰম্বাৰ কৈছিলে যে মই পলিটিক্স বেয়া পাওঁ এতিয়া পলিটিক্স কৰা মানুহখিনিক বেয়া পাওঁ এনেকুৱা কোৱা নাই যে পলিটিক্স তেওঁ বেয়া পায় তো যদি জুবিন গাৰ্গক লৈ আজি চাওক আজি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন গাৰ্গৰ ন্যায় যাত্ৰা কৰিছে তো ন্যায় যাত্ৰাত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ চিঞৰা নাই তেওঁলোকে তাত কোনো ধৰণৰ কংগ্ৰেছক তুচ্ছতাছিল্য কৰি তাত একো লিখা নাই তেওঁলোকে জাষ্টিছ ফৰ জুবিন লিখিছে আৰু তেওঁলোকে মায়াবিনী ৰাতিৰ বুকুত লগাইছে আজি তেনেকৈ বেলেগ দল সংগঠনৰ কৰাৰ অধিকাৰ আছে এতিয়া কৈছে যে আজি বিজেপি শাসনত আছে বিজেপিয়ে কিয় জাষ্টিছ ফৰ জুবিন কিয় বিজেপিৰ কাৰ্যকৰ্তাসকল বিজেপিৰ আদি 50 লাখ কাৰ্যকৰ্তা জুবিন অনুৰাগী নহয় তেওঁলোকে নিবিচাৰে জুবিন গাৰ্গ ডাঙৰীয়া জাষ্টিছ পোৱাটো তেওঁলোকে বিজেপি কৰিলে কাৰণে জাষ্টিছ ফৰ জুবিন ক'ব নোৱাৰিব তেওঁলোকে কাৰণ কিয় যে চৰকাৰ মানে ন্যায়পালিকা নহয় আজি চৰকাৰে আজি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যোনদিনাখনি মই চাৰ্জশ্বিট দাখিল কৰিম পিছদিনাখনিৰ পৰা মই ৰাজপথত নামিম কাৰণ তেওঁ নিজেও আগতে বহুতবাৰ কৈছে যে মই আই এম এ জুবিন ফ্ৰেণ্ড তেওঁ সদায় কৈছে যে তেওঁ জুবিন অনুৰাগী আৰু সেইখিনি আমি চাওক মই বাৰম্বাৰ কৈছোঁ আপোনাক মই ফাৰ্ষ্ট ডে কৈছোঁ যে মই নিজেই দেখিছোঁ ফাৰ্ষ্ট ডেৰ পৰা যে কাৰণ জুবিন দাও মোৰ কাৰণে একেবাৰে অন্তৰৰ কাষৰ আৰু মোৰ জীৱনৰ প্ৰিয় মানুহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শগতভাৱে সেই দলটোৰ লগত আছোঁ যিহেতু সেই দলটোকো মই ভিতৰত সূক্ষ্মভাৱে দেখিছোঁ যেতিয়া এই দুটা বিষয় আহিছিল মই কিন্তু সূক্ষ্মভাৱে বিশ্লেষণ কৰি আছিলোঁ কাৰণ মই জানো যে মই এতিয়া নিজেই মই প্ৰশ্ন কৰি আছিলোঁ মই চাই আছিলোঁ যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা দলে জুবিনদাৰ বিষয়বস্তুটোক লৈ কি কৰিছে জুবিন গাৰ্গক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি নাই কৰা এই মুহূৰ্তলৈকে মই কৈছোঁ যে যেতিয়া তেওঁলোকক এটা ৰাজনৈতিক বিষয়বস্তু হিচাপে কোনোবাই উপস্থাপন কৰিছে তাৰ প্ৰত্যুত্তৰ দিছে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও অসমৰ সম্পদ ভাৰত বিশ্বৰ সম্পদ আজি জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰিবলগীয়া পৰ্যায়লৈ ভাৰতীয় জনতা পাৰ্টী নাযায় আৰু মই আপোনাক অন্তৰৰ পৰা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জুবিন গাৰ্গ ডাঙৰীয়াক অন্তৰৰ পৰা ভাল পাইছিলে এনেকুৱা নহয় যে তেওঁ ৰাজনীতি ভাল কৰিছে কাৰণে ভাল পাইছে আপুনি যদি চাই আজি কিছুমান কথা মই বহুত দিনৰ পৰা চাই আছোঁ মই দেখিছোঁ যে জুবিন দা যেতিয়া নোহোৱা হৈ গ'ল বহু মানুহে মানে কায়িকভাৱে যেতিয়া নোহোৱা হ'ল বহু মানুহে অশ্লীল শব্দ বিভিন্ন ধৰণৰ বাক্যৰে এনেকুৱা এটা পৰিস্থিতি কৰিব বিচাৰিছে যেন জুবিন দা এটা উচ্ছৃংখলতাৰ প্ৰতীক আছিল এইটো কেতিয়াও নহয় মই নিজে দেখিছোঁ দাদাই যদি কেতিয়াবা ক'ৰবাত দুটা বেয়া শব্দ কৈছে আমাক কেতিয়াও বেয়া শব্দ ক'ব নাই দিয়া আৰু আমাৰ কেতিয়াও সাহস হোৱা নাছিল দাদাৰ সন্মুখত আমি কেতিয়াও এটা বেয়া শব্দ ক'বৰ কাৰণে আজি দাদা নোহোৱা হোৱাৰ লগে লগে আপুনি দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে দাদাই প্ৰশংসাও কৰিছে আৰু কেতিয়াবা দাদাই সমালোচনাও কৰিছে কিন্তু সমালোচনা কৰা তেওঁৰ ভাষাৰ যি ব্যৱহাৰ মাৰ্জিত ভাষাৰে আপুনি গোটেই ৰেকৰ্ডিং উলিয়াওক আজিলৈকে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও তেওঁ হিমন্ত দা বুলি শব্দটো ব্যৱহাৰ কৰি তেওঁ সদায় সম্বোধন কৰিছে অৰ্থাৎ যে তেওঁ বিষয়টোক যদি কেতিয়াবা বেয়াও পাইছে কিবা কাৰণ হ'ব পাৰে যে চৰকাৰখন যেতিয়া আমি এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে তাত সকলো বস্তু আপোনাৰ মোৰ ভাল লাগিব তেনেকুৱা নহ'ব পাৰে কিন্তু সমালোচনাৰ কৰাৰ যোনটো ধৰণ আজি জুবিন গাৰ্গ ডাঙৰ পৰা শিকিব লগা আছে আপুনি চাওকচোন কেনেকুৱা তুচ্ছ মই আজি আপোনাক আহি মাত্ৰ ক'লোঁ মই আহি থাকোঁতে এজন ইউটিউবাৰ এটা জাতীয় সংগঠনৰ নেতা দুজনে বিজেপিক সমালোচনা কৰাৰ নামত যিবোৰ শব্দ প্ৰয়োগ কৰিছে অসমীয়া সমাজত মই সেই শব্দকেইটা মই মোৰ মাৰ মুখত মই ইভেন
আপোনাক শুনাবলৈ মোৰ সাহস নহ'ল কাৰণ অসমীয়া সমাজত আমি খুব মাৰ্জিত শব্দ প্ৰয়োগেৰে ঠিক আছে আপুনি সমালোচনা কৰক মই কোৱা নাই যে ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে সমালোচনা নকৰিব আমাক সমালোচনা নকৰিব হিমন্ত বিশ্ব শৰ্মাক নকৰিব আপোনাৰ যদি যুক্তি আছে আপুনি সমালোচনা কৰিব পাৰে কিন্তু সমালোচনা কৰাৰ যি ভাষা প্ৰয়োগ যি মাৰ্জিত শব্দ আৰু আপুনি চাওক আজি জুবিন গাৰ্গ ডাঙৰীয়াক বাৰে প্ৰতি হুৰা কিবা কিবিৰ লগত আনি থকা মই কেতিয়াও দেখা নাই মই জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও জুবিন দাই কেতিয়াও কোনো ব্যক্তিক মোৰ সন্মুখত মই এনেকুৱা বহু ৰাতি পাৰ কৰিছোঁ দাদাৰ লগত কেতিয়াও কাৰোবাক মই তেওঁ ড্ৰিংকছ কৰিবৰ কাৰণে মই অফাৰ কৰা মই নাই দেখা ঠিক আছে তো আপুনি কেৱল অকল সেই কথাবিলাকৰ লগত জুবিন দাক বাৰেপতি আনি থকা হৈছে আজি মানুহজন নোহোৱা হোৱাৰ লগে লগে আপুনি আজি কওক যে ভাৰতীয় জনতা পাৰ্টিকো জুবিন দাই বহুবাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ হেৰি কৰিছে কিন্তু কেতিয়াবা ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক তুচ্ছ তাচ্ছিল্য কৰিছে কেতিয়াও নাই কৰা আপুনি চাব মই আপোনাক আজি কৈ আছোঁ কিন্তু আজি যিসকল ব্যক্তিয়ে একে ৰাতিৰ ভিতৰতে জুবিন দাৰ ইমান প্ৰেমী হৈ গ'ল তেওঁলোকে আজি সিদিনা জুবিন দা জীয়াই থকা দিনাখনিলৈকে প্ৰত্যেকে তুচ্ছ তাচ্ছিল্য কৰা ভিডিঅ' অডিঅ' আপুনি ফেচবুকত বিচাৰিলে পাব মানে কথাটো মই কি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিনে কেতিয়াবা আমাকো সমালোচনা কৰিছে সেইটো আমি সেইটো বিশ্লেষণ কৰিছোঁ কাৰণ তেওঁ এজন শিল্পী তেওঁৰ পৃথিৱীখনক চোৱাৰ চিন্তা চৰ্চা বেলেগ হ'ব আৰু তেওঁ এটা মহান সত্তা তো মই কি ক'ব বিচাৰিছোঁ যে আজি আপুনি চাওক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন অনুৰাগী হোৱাৰ লগে লগে তেওঁ অসমৰ মুখ্যমন্ত্ৰীজনক দেশবাসীয়ে চাই আছে যে ব্যক্তিজনৰ কথা বতৰা আচাৰ ব্যৱহাৰ সকলোখিনি চাই আছে আজি হিমন্ত বিশ্ব শৰ্মাক ঠিক আছে আজি জুবিন দা আমাৰ সম্পদ এশবাৰ তাত কোনো কথাই নাই জুবিন দা সম্পদ আৰু চিৰকাললৈ সম্পদ তাত কোনো সন্দেহ নাই কিন্তু তাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও আমাৰ সম্পদ এইটো কোনোবাই আজি মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ কাৰণে কৈছোঁ এনেকুৱা নহয় আজি বা 15 বছৰ আগত যেতিয়া মই দিল্লীত যাওঁতে অসম বুলি ক'লে আমাক সোধে আসামে জংঘল হে কিয়া এনেকুৱা ধৰণে আমাক বিভিন্ন অসমখন জংঘল নেকি অসমত মানুহ খাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আমাক আজি পৰা মোক নিজেই সুধিছে আমাক সুধিছিলে আৰু অসমৰ যিহেতু আমি দিল্লীতো আমি থাকিছোঁ যেতিয়া তাত যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত ঘূৰিছোঁ অসমৰ ৰাজনৈতিকভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্বই নাছিল আজি যেতিয়া আমি মই নিজে ঝাৰখণ্ডত নামো বা আজি মধ্যপ্ৰদেশত নামো যেতিয়া টেক্সি ড্ৰাইভাৰজনে যেতিয়া সোধে আপুনি ক'ৰ পৰা আহিছে ছাৰ মই যেতিয়া কওঁ অসম বুলি কওঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা কিয় আছে আহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আমাৰ অসমত নকওঁৱেই কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাসংগিকতাৰ কথা আমি আচলতে আজিৰ তাৰিখত প্ৰশ্নই নুঠে নিশ্চিতভাৱে কিন্তু যিহেতু আমি এতিয়া জুবিন গাৰ্গৰ কথা পাতি আছোঁ আপুনি এটা কথা উল্লেখ কৰিছে যে আমি বিজেপি হ'লোঁ বুলি আমি কিয় প্ৰতিবাদ কৰিব নোৱাৰোঁ আমি চৰকাৰখনত থাকিলোঁ বুলিও আমি চৰকাৰৰ এটা অংশীদাৰ হ'লোঁ বুলিয়ে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰোঁ তাত কিন্তু এই কথাটো তাত এটা প্ৰশ্ন উত্থাপন হৈছে যিখন ন্যায়পালিকাৰ কথা আমি কৈছোঁ ন্যায়পালিকা বেলেগ হয়নে কিন্তু যিখন SIT ফৰ্ম কৰি দিয়া হৈছে সেই SITখনে প্ৰথমতে চাৰ্জশ্বিটখন তেওঁলোকে ফাইল কৰিব চাৰ্জশ্বিট ফাইল কৰাৰ পিছতহে তাৰ এটা ৰায়দান আহিব আৰু সেয়াই আমাৰ বাবে ন্যায় হ'ব বুলি সকলোৱে বিশ্বাস কৰিব এই যিখন SITখনৰ মুৰব্বী কিন্তু হোম মিনিষ্টাৰ গতিকে হোম মিনিষ্টাৰ কিন্তু মুখ্যমন্ত্ৰী সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে সেইকাৰণে মই ক'লোঁ যে মুখ্যমন্ত্ৰী কি ক'লে তাৰমানে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰে নাই আপুনি এতিয়া প্ৰতিবাদটো আমি কি কৈ আছোঁ যে জাষ্টিছ ফৰ জুবিন আমি কৈ আছোঁ যে ফাষ্ট ট্ৰেক আদালতত আমাৰ ফাষ্ট ট্ৰেক কোৰ্ট ব্যৱস্থা কৰি আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি ন্যায় প্ৰদান কৰিব লাগে কি হৈছিল সেই সময়খিনিত তাত কি ঘটিছিল কি ঘটনা আছিল অসমবাসীয়ে জানিব বিচাৰে ভাৰতবাসীয়ে জানিব বিচাৰে বিশ্ববাসীয়ে জানিব বিচাৰে আমি কৈছোঁ যে যেতিয়া চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আমি যিহেতু আমাৰ এটা ন্যায় ব্যৱস্থা আছে এই ন্যায় ব্যৱস্থাটোত এটা নিজস্ব কাৰণ মই যিহেতু বহুত বিশেষ আইনৰ বিষয়ে মই নাজানো এই ন্যায় ব্যৱস্থাটোত যিহেতু এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব এই প্ৰক্ৰিয়াৰ মাজেৰে যাওঁতে যেতিয়া ন্যায়পালিকাৰ ওচৰলৈ বিষয়টো যাব এই ন্যায়পালিকাক যে এইজন জুবিন গাৰ্গৰ বিচাৰৰ এটা বিষয় হৈ আছে এই বিষয়টো জনোৱাবৰ কাৰণে আমি যেতিয়া তাক আমি কৰিবৰ কাৰণে কাৰণ ন্যায় দিব ন্যায়পালিকা এখন শক্তিশালী চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত কোনো পানী নহৰকা কোনো ব্যৱস্থা থাকিব নোৱাৰিব আৰু যিখন চাৰ্জশ্বিটৰ জৰিয়তে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব আৰু মই আপোনাক বাৰম্বাৰ কৈ আছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে কৰিবলগীয়া যিমানখিনি আছে শেষ পৰ্যন্তলৈকে কৰি এখন শক্তিশালী মানে দোষী কোনো
কাৰণত এখন চাৰ্জশ্বিট এখন শক্তিশালী চাৰ্জশ্বিট তেওঁ মানে হেৰি দাখিল কৰিব আৰু বিশ্বাস আছে আৰু আমি কৈ আছোঁ যে জাষ্টিছ ফৰ জুবিনটো আপুনিও বিচাৰে ময়ো বিচাৰোঁ প্ৰত্যেকে বিচাৰে আজি গৰিমা বৌও বিচাৰে আজি আপুনিও বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিচাৰে আজি প্ৰত্যেকে বিচাৰোঁ আমি সেইকাৰণে মই আপোনাক কৈছোঁ ইয়াত যে এই কথাটো যে কোৱা হৈছে যে ময়ো জুবিন অনুৰাগী তো ময়ো জুবিন অনুৰাগী হোৱাত কিন্তু আপত্তি নাই যদি আমি ক'লোঁ হয় যে ময়ে জুবিন অনুৰাগী বা মই জুবিন অনুৰাগী নাই কোৱা আমি কৈছোঁ যে ময়ো শব্দটোৰ অৰ্থ বুজাই যে যিসকল জুবিন অনুৰাগী হয় তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ক'ব লগা হৈছে যে মই ভাৰতীয় জনতা পাৰ্টি হোৱাৰ কাৰণে মই জুবিন অনুৰাগী হোৱাৰ মোৰ অধিকাৰ নাই যিটো কাৰণে আমি ক'ব লগা হয় যে ময়ো জুবিন অনুৰাগী আজি দাদা জীয়াই থকা হতে হয়তো মই ক'ব নালাগিলেহেঁতেন আজি আপোনাৰ ইয়াত যিখিনি কথা মই আপোনাক কৈ আছোঁ জুবিন দাই লাখ লাখ জনতাৰ সন্মুখত মোক কৈ থৈ গ'ল ই মোৰ নিচিনা ই মোৰ ভাগৰ আটাইতকৈ মোৰ মৰমৰ বুলি কৈ থৈ গৈছিল মোক খুব কম ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ কথা কিন্তু তেওঁ মই ভাবি আছোঁ খুব বেছি একেবাৰে লেখত ল'বলগীয়া দুই এজন ব্যক্তিৰ কথাহে উল্লেখ কৰাটো বেলেগ কথা তেওঁ মোৰ দৰে বুলি কোৱা মানুহৰ কিন্তু সংখ্যা লাগিব যে মই এইখিনি ৰাজনীতি আৰু এইখিনিত মই ভৰি নিদিওঁ এইখিনি মোৰ অনুৰাগী হিচাপে কৰ্তব্য নহয় জানো চাওক মই আগতে কৈছোঁ যে মই ৰাজনীতি কৰি সমাজৰ লগত জড়িত হৈহে ৰাজনীতিৰ লগত জড়িত হৈছোঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে মই ৰাজনীতিলৈ মানে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈছোঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মই সাংস্কৃতিক কালচাৰেল ছেক্ৰেটাৰী হিচাপে মই ইলেকশ্যন খেলিছোঁ তাৰপাছত মানে গতানুগতিকভাৱে আহি এটা ছাত্ৰ জীৱন শেষ হোৱাৰ পাছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে মোৰ ব্যক্তিত্ব মই শাখাৰ জৰিয়তে মই জড়িত হৈছোঁ শাখাৰ লগত জড়িত হৈছোঁ আৰু মোৰ ব্যক্তিত্ব নিৰ্মাণ হৈছে মোৰ RSSৰ জৰিয়তে এইটো মোৰ আজি আপোনাক মই কি কৈছোঁ যে বিভিন্ন সময়ত মই বিভিন্ন যিসকল ব্যক্তিক লগ পাইছোঁ আজি মই ছাত্ৰ সন্থাৰ কাৰ্যকালত যিসকল নেতৃবৃন্দক লগ পাইছিলোঁ তেওঁলোকৰ পৰা যিখিনি মোৰ অভিজ্ঞতা হৈছে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা মই যথেষ্টখিনি আজি মোক আপুনি যোনজন ঋষিৰাজ হাজৰিকা দেখিছে ঋষিৰাজ হাজৰিকাজনৰ আজিজনৰ মাজত আকাশ পাতল ডিফাৰেঞ্চ পাব কিয় পাব যে এই যিসকল ব্যক্তিত্ব মহান মনীষীসকলৰ যিসকলৰ মই সান্নিধ্য পাইছোঁ সেই সান্নিধ্যৰ দ্বাৰা মই ক'ৰবাত মই প্ৰভাৱিত হৈছোঁ মোৰ কথা বতৰাত মোৰ প্ৰভাৱিত হৈছোঁ জুবিন দাৰ পৰা যিখিনি মই শিক্ষা পাইছোঁ যে মানুহ কেনেকৈ ভাল পাব পাৰি জীৱ জন্তুক কেনেকৈ ভাল পাব পাৰি গছ গছনিক কেনেকৈ ভাল পাব কাৰণ বিভিন্ন সময়ত দাদাই কয় মোৰ মনত পৰে সেই নিশাটোৰ কথা আজিও মোৰ মনত পৰে যে আমি মে' মাহৰ লাষ্টৰ ফাললৈ আছিল চাগে দাদা জুবিন দা মই আমি মোৰ ঘৰতে আমি আছিলোঁ থাকোঁতে তেতিয়া দাদাই মোক কৈছিলে পবিত্ৰতাৰ কথা কৈছিলে পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ মাননীয় মন্ত্ৰী বৈদেশিক মন্ত্ৰী পবিত্ৰৰ কথা কৈছিলে এদিন পবিত্ৰক লৈ তোৰ ইয়াত আহিব লাগিব তাক বহুত দিন কামোৰা নাই ইয়াত মানে মোক কৈছে তোৰ ইয়াত লৈ মেলি পবিত্ৰৰ লগত আহিব লাগিব এদিন তোৰ ইয়াত বহুত তাক কামোৰা নাই মানে পবিত্ৰতাৰ প্ৰতি আজি পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতি এটা সাংঘাতিক তেখেতৰ মৰম আছিল আজি এতিয়া মই আপোনাক কি কৈছোঁ যে বহু কথা এনেকুৱা কথা যিখিনি মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ যে ক'লে মানুহে ক'ব যে ই ৰাজনীতি কৰা মানুহ কাৰণে কৈছে আজি আপুনি বিভিন্ন সময়ত অকল আমি চাওক আমি জুবিন গাৰ্গে নিজে সংৰক্ষণ কৰি গৈছে কিন্তু আমি উঠি অহা প্ৰজন্ম আজি আমি অসমীয়া সমাজ সাংঘাতিক ডাঙৰ সন্দিক্ষণত আছোঁ কিয় আছোঁ যে মই ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যুৰ সময়ত মই দেখিছিলোঁ যে ভূপেন হাজৰিকাৰ মৃত্যু হোৱাৰ লগে লগে এজন ডেকা ব্যক্তি বটবৃক্ষৰূপে অসমীয়া সমাজত লাহে লাহে উঠি আহিছিলে আৰু সেই ব্যক্তিজন হঠাৎ নাইকিয়া হৈ গ'ল আমি অসমীয়া সমাজে জুবিন গাৰ্গ ডাঙৰীয়াক বিদায় দিব পৰাকৈ আমি প্ৰস্তুত হোৱা নাছিলোঁ আমি ভাবাই নাছিলোঁ যে জুবিন দা আমাৰ পৰা নাইকিয়া হৈ যাব আজি মই ভাবোঁ যে জুবিন দাৰ সেই ঠাই ল'ব পৰা ব্যক্তি অন্ততঃ 40-50 বছৰলৈ মোৰ দৃষ্টিত মই দেখা নাই ময়ো জুবিন হ'ব নোৱাৰে মই দেখা নাই কিন্তু মোৰ দৃষ্টিত মই দেখা নাই যে তেনেকুৱা এটা ব্যক্তিত্ব মই তেনেকুৱা দেখা পোৱা নাই তো অৰ্থাৎ আমি এই জুবিন দাৰ আদৰ্শ জুবিন দাৰ গীত জুবিন দাৰ শব্দ জুবিন দাৰ চিন্তা চৰ্চাৰে অহা 40টা বছৰ আমি পাৰ কৰিব লাগিব বা যদি জন্ম হৈছে তেওঁক আমাৰ দৃষ্টিগোচৰ নোহোৱা পৰ্যন্ত আমি জুবিন দাৰ চিন্তাৰ চৰ্চাৰে আমি আগবাঢ়িব লাগিব এই সময়খিনিত যদি আমি কিছুমান কেৱল বিকৃত কথা কিছুমানক যদি উপস্থাপন কৰি আমি সেই জুবিন দাৰ ভাল কথাখিনিক যদি আমি বা ডাইভাৰ্ট হৈ যদি আমি সেই কথাখিনিত লাগি থাকোঁ আমি এতিয়া আজিকালি দেখিছোঁ ৰাতি হ'লে কোনোবা এটা কয় মোক চিঞৰ এটা লাগে এইটো কি বস্তু হ'ব পাৰে আপুনি কওকচোন কোনদিনাখনি জুবিন দাই কৈছিলে মোক চিঞৰ এটা লাগে মইতো শুনা নাই জুবিন গাৰ্গ ডাঙৰীয়াক সেইসকল ব্যক্তিয়ে কিমান জানে মই নাজানো যিসকলে এনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে আজি আপুনি যদি চাওক জুবিন দাৰ যিসকল একদম সান্নিধ্যত থকা ব্যক্তি আজি মই দেখিছোঁ মই ৰাহুল গৌতম জুবিন দাৰ একেবাৰে সান্নিধ্যত থকা ব্যক্তি এনেকুৱা এটা শব্দটো মই ৰাহুল গৌতমৰ পৰা মই দেখা নাই বা তেওঁৰ যিসকল আজি সিদ্ধাংকুৰ অংকুৰ বৰুৱা মোৰে বন্ধু জুবিন দাৰ অতি মৰমৰ আছিলে মইতো তেওঁৰ মুখত এইবিলাক কথা শুনা নাই
বা জৰিমাবৰ মুখত মই এইবিলাক শব্দ শুনা নাই বা জুবিন দাৰ সান্নিধ্যত থকা কোনো ব্যক্তিৰ পৰাই মই মোক চিঞৰ এটা লাগে আমুক কৰি দিম তামুক কৰি দিম এনেকুৱা ধৰণৰ কোনো কথা মই জুবিন দাৰ মানে সঁচাকৈ সান্নিধ্যত থকা ব্যক্তিসকলক মই নাই শুনা তো মই ভাবোঁ যে জুবিন দাই বহুত সময়ত মোক কৈছিলে যে মই এজোপা গছ মই গছৰ নিচিনা ব্যক্তি তো মই চাহ যাম তো আমি কিয় মই আপুনি জানি ভাল পাব বা আপুনি হয়তো গম পাইছে যে জুবিন দাৰ ঢুকুৱাৰ কায়িকভাৱে আমাৰ পৰা নোহোৱাৰ পাছতে মই জুবিন ফৰেষ্ট বুলি এটা থিম ভাবিছিলোঁ যে আমাৰ যিসকল যুৱ প্ৰজন্ম আছে আজি আপুনি মই জুবিন দাক পাইছোঁ আজি বা 30-40 বছৰৰ পাছত আমাৰ প্ৰজন্মই লাহে লাহে এই পৰিৱেশবোৰ পাহৰি যাব তো হৈছে মই দেখিছোঁ কাৰণে কৈছোঁ কাৰণ কিয় কৈছোঁ যে যেতিয়া ভূপেন হাজৰিকা যিদিনাখনে আমাৰ মাজৰ পৰা বিদায় লৈছিল সেইদিনাখনি মোৰ মনত আছে মই আমিনগাঁৱৰ পৰা মালিগাঁৱৰ পৰা মই লাইন পাতিছিলোঁ তেখেতৰ শেষকৃত্য মই নশ্বৰদে আহিব সেৱা জনাবৰ কাৰণে মোৰ জজ ফিল পাওঁতে প্ৰায় এটা নিশা পাৰ কৰি ৰাতিপুৱা সময়ত আহি পিনি মই পাইছিলোঁ আৰু আমি অলপ আৱেগিক মানুহ তো সেইটো সময়ত যেতিয়া নদী জীৱনত কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবা নেকি তো মই ভাবিছিলোঁ যে অসমীয়া সমাজ এনেকৈ লক্ষ জনতা ওলাই আহিছে অসমীয়া সমাজ পৰিৱৰ্তন হৈ যাব এতিয়া আৰু ইয়াৰ পাছত আমি চাগে ইজনে সিজনক লৈ খোৱা কামোৰা নকৰিম ইজনে সিজনক লৈ চাগে আমি হেৰি নাথাকিব মোৰ ঘৰৰ কাষত যদি এজন দুখীয়া দৰিদ্ৰ মানুহে যদি ভোকত থাকে মই নৈতিক দায়িত্ব বুলি ভাবি আমি আৰম্ভ কৰিম আৰু তেওঁৰ ইমান এটা দীঘলীয়া তেওঁৰ যিটো তপস্যাৰ যিটো ফল আমাৰ কাৰণে গীত কিন্তু এই মানুহে মানুহৰ বাবে গীতটি লিখি বুজি এইটো আমালৈকে উলিয়াবৰ কাৰণে চাগে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কিমান তপস্যা কৰিছে আজি জুবিন দাৰ আজি আমাৰ কাৰণে যিবোৰ গীত এই গীতবোৰ আমি গীত হিচাপে পাইছোঁ কিন্তু সেই গীতটোৰ কাৰণে জুবিন দাই হয়তো কিমান নিশা কিমান ঘাট প্ৰতিঘাতৰ তেওঁ হেৰি কৰাৰ পাছত সেই তপস্যাক পিছত গৈ পিনি সেই গীতবোৰ আমি পাইছোঁ তো মই ভাবিছিলোঁ যে অসমীয়া সমাজ পৰিৱৰ্তন হৈ যাব ইয়াৰ পাছত আমি উঠি অহা প্ৰজন্মই কাৰণ মইতো আপোনাক সেই তেওঁৰ মৃত্যুৰ সময়খিনি কথা কৈ আছোঁ তো আমি আৰু এখন নতুন অসম পাম মোৰ এনেকুৱা ধাৰণা হৈছিলে কিন্তু লাহে লাহে কেৱল আমি তিনিআলিয়ে চাৰিআলিয়ে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কেইটামান স্থাপন কৰি আমি তেখেতৰ মৃত্যুতিথি জন্মতিথিত তেখেতৰ স্মৃতিচাৰণ সভা পাতত ভোকত থকা পিয়াহত থকা কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ আমি মানে মই কোৱা নাই যে চবেই নকৰে মই আপোনাক চবক লৈ কথাখিনি কৈ আছোঁ তো আমি পাহৰি গ'লোঁ তো মই কৈছোঁ যে জুবিন গাৰ্গ এইটো হ'ব নোৱাৰে জুবিন গাৰ্গলৈ এইটো হ'ব নিদিওঁ চিধা কথা এইটো কেলে হ'ব নিদিওঁ বুলি কৈছোঁ যে আজি মই জুবিন দাৰ সান্নিধ্য পাইছোঁ মোৰ লগত কোনোবা থাকিব নাথাকে মোৰ কাৰণে বিষয়বস্তু নহয় মই জুবিন দা বা যিখিনি শিক্ষা পাইছিলোঁ জুবিন দা মই যিমানখিনি বুজি পাইছিলোঁ সিমানখিনি মই নিজেই যিমান দুখৰলৈকে পাৰোঁ মই কৰিম তাৰ কাৰণে কাকো মই অনুমতি ল'ব লগাও নাই কাকো সুধিব লগাও নাই মই বুজাবলগীয়াও নাই মই ক'লোৱে নহয় আপোনাক যে আজি মই যিয়ে কৰিম চবতে ৰাজনীতি ওলাব মই যি কৰিম কাৰণ কিয় যিহেতু মোক ভাল পোৱা ব্যক্তিজন নাইকিয়া হৈ গ'ল মোক সুৰক্ষা দিয়া ব্যক্তিজন নাইকিয়া হৈ গ'ল আজি যদি জুবিন দা থাকিলেহেঁতেন মোৰ ওপৰত কথাটো কোৱাৰ লগে লগে হয়তো প্ৰত্যুত্তৰ তেওঁ দিলেহেঁতেন কাৰণ তেওঁই ৰাজহুৱাকৈ কৈ থৈ গৈছিল ই মোৰ নিচিনা বুলি তো এতিয়া মই কৰা কাম প্ৰত্যেকটো কামত ৰাজনীতি আজি মই জুবিন গাৰ্গ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ মিউজিক হ'ব বুলি মই এটা ঘোষণা দাদাৰ সন্মুখত কৰিছিলোঁ আপুনি ভিডিঅ' পাব আপোনাৰ ভিডিঅ' আছে মোৰ ফেচবুকতে আছে চাব আপুনি মই জুবিন দাৰ সন্মুখত কৰিছিলোঁ এতিয়া এইখনৰ কাম মোৰ চলি আছিল মোৰ ইচ্ছা আছিল যে আমি অহা এপ্ৰিল মাহত আমি জুবিন দাৰ হাতেৰে মই আপোনাক আজি নকওঁ যে এনেকুৱা বহু সমস্যাৰ মই সন্মুখীন হৈছোঁ জুবিন দাৰ নোহোৱাৰ লগে লগে যে মই কৰা প্ৰত্যেকটো কামতে কেৱল এই ৰাজনীতি কৰিছে কাৰণে কৰিছে আজি ৰাজনীতি কৰিছে কাৰণে সেই কৰিছে এটা ৰিলেশ্যনশ্বিপ হঠাতে কিয় আহিছোঁ সেইখিনি কথা ক'ম আপোনাক যেতিয়া দুজন মানুহে ইজনে সিজনক ভাল পায় তেতিয়া সম্পৰ্কবিলাক কেনেকুৱা হোৱা উচিত মই আপোনাক সেই প্ৰশ্নটো কৰিব বিচাৰোঁ আপুনি যদি কাৰোবাৰ বাবে কিবা এটা কৰিছে সেই কথাটো কৈ থকাটো কিমান প্ৰয়োজনীয় নহয় চাওক আজি মই আপোনাক সেইকাৰণে ক'লোঁ যে মানে মই এইটো কথা সুধিছোঁ আপোনাৰ কাৰণে মই কিবা এটা কৰিছোঁ এতিয়া এই কথাটোত কোৱা নাই যে আপুনি জুবিন গাৰ্গৰ কাৰণে কিবা এটা নহয় আপুনি সেইকাৰণে ক'লোঁ ঠিক কথা আপোনাৰ প্ৰশ্নটোৰ আছে আপুনি যদি চাই যে আপুনি যেতিয়া এজন ব্যক্তিৰ কাৰণে কৰিছে আপুনি কি কাৰণে কৰিছে এইটো বিষয়বস্তু হ'বই নোৱাৰে আপুনি নিজৰ কাৰণে কৰে সদায় যি কাম কৰে মানুহে সদায় নিজৰ কাৰণেই কৰে সকলো কামতেই যি কামেই নকৰক আপুনি যদি আপোনাৰ ল'ৰাটোকো ভাল পাইছে সেয়া তাতো আপুনি নিজৰ স্বাৰ্থত ভাল পাই আছে নিজৰ মই ক'লোঁ আজি জুবিন গাৰ্গ ফৰেষ্ট আমি আৰম্ভ কৰিলোঁ মই কোনো ব্যক্তিক মই ক'বলৈ যোৱা নাছিলোঁ যে মই জুবিন গাৰ্গ ফৰেষ্ট কৰিছোঁ আপোনাৰ কথা নহয় মই কথাটো কৈ আছোঁ নহয় মই মোৰ কথালৈ কোৱা নাই মই ক'ব কি বিচাৰি আছোঁ যে আজি কৈ থকা নথকাৰ বিষয়টো চবৰে চিন্তা চৰ্চাটো বেলেগ বেলেগ হ'ব মোৰ দৃষ্টিৰে আজি মই মোৰ
মোৰ ঘৰলৈ বহু ব্যক্তিয়ে নিজৰ সহায় বিচাৰি আহে মই সেই সহায়খিনি কৰি মই প্ৰশংসা ল'ব পাৰোঁ মই ৰেগুলাৰ লিখিব পাৰোঁ যে আমুক যে এই ব্যক্তিজনক সহায় কৰিবৰ কাৰণে মোক যোগ্য ভগৱন্তই মোক বনাইছে আৰু তাৰ কাৰণে মই কেৱল সেই সৌভাগ্য যে পাইছোঁ সেইটো কাৰণে মই ভাবোঁ এতিয়া মোৰ ওচৰলৈ যিসকল ব্যক্তি আহে মই ভাবোঁ যে মই নাই কৰা মই কেৱল মাধ্যম মোক বহু লোকে কয় যে আপুনি আমুক কৰি দিছে তামুক মই একো নাই কৰা মই কেৱল মাধ্যম মই সেই ব্যক্তিজনক সহায় কৰি আচলতে মই নিজৰহে পৰম তৃপ্তি পাইছোঁ বা মই নিজে আনন্দ পাইছোঁ বা কাৰণ সকলো ধৰণৰ থাকে কিছুমানে ডাঙৰ ডাঙৰ ঘৰ বনাই ভাল পায় কিছুমানে ডাঙৰ ডাঙৰ গাড়ী লৈ ঘূৰি ভাল পায় কিছুমানে হেৰি কৰি ভাল পায় কিছুমানে চবৰে ভাল পোৱাৰ ধৰণটো বেলেগত থাকে এতিয়া মই ভাল পাওঁ ধৰক কাৰোবাক সহায় কৰিব পালে মই ভাল পাওঁ মোৰ হাতত যদি কিবা থাকে আপুনি মোৰ আশে পাশে থকা ব্যক্তিসকল বা আপুনি সুধিলে গম পাব যে মোৰ যিমান সম্পত্তি আছে গোটেই সম্পত্তিবোৰ মই মোৰ লগত থকা ল'ৰাবোৰৰ নামত মই কৰি থোৱা আছে আপুনি আমাৰ লগত থকা ল'ৰাবোৰক সুধিব যে মোৰ নিজৰ বুলিবলৈ একো নাই মোৰ যিমানবিলাক আছে চব আমাৰ ল'ৰাবোৰৰ নামত আছে আজি মোৰ ঘৰ আছে হয় আপুনি বিশ্বাস কৰক মোৰ ঘৰটোত আপুনি কেতিয়াবা আহিলে দেখিব বা আপুনি সুধিব মোৰ ঘৰটোত ইমানকেইটা ৰুম থকাৰ পাছতো মোৰ বিচনাখনৰ বাদ দি মোৰ ঘৰত থাকিবলৈ জেগা নাই মোৰ ঘৰটোত মোৰ বিচনাখনৰ বাদ দি কেতিয়াবা ৰাতি বাথৰুমলৈ মুতিবলৈ যাওঁতেও মই কাৰোবাক গাত গছকি মেলি মই বাথৰুমলৈ যাওঁ সেইটো জুবিন গাৰ্গক দেখি পেলাই হ'ল কেনেকি নাজানো মই আপোনাক ক'লো জুবিন গাৰ্গৰটো তেনেকুৱাই হৈ থাকে ন আপুনি চাব আপুনি মোৰ ঘৰত তিনিটামান মানুহ আমাৰ তিনিজনমান মোৰ মানে আমাৰ দাজু আছে ভাত পানী বনাই এইবিলাক কৰে দাজু মাজে মাজে গৰম হৈ যায় মানে মই যোৱা 3 বছৰ ধৰি পিনি মই ভাত নাখাওঁ তো মই খোৱা বোৱা ৰুটি ভাতবিলাক নাখাওঁ তো মা ঢুকোৱাৰ পিছৰ পৰা তো অলপ মই খোৱা বোৱাটো অলপ হেৰি কৰিলোঁ তো মই ভাত নাখাওঁ আপুনি প্ৰায় 1 কুইণ্টেল চাউল লাগে কোনে ভাত খাই আমিও নাজানো আৰু দাজুৱে আপুনি দাজুজনক দেখি আপুনি কেনে চাব মই মিছা কৈছোঁ বা সুধিব মই কৈছোঁ নে সি অকল গালিয়ে পাই সি মোক কয় যে ইয়াত খানা বনাই মই পাগল হৈ যাম সি গুচি যাব মানে একদম আপুনি ভাবো মানে মই মোৰ তাক দেখিলে মোৰ মালে মনত পৰি যায় যে আমাৰ দাজু ভাগৰ এইটো খং উঠিব আপুনি মানে মই কি ক'ব বিচাৰিছোঁ সেইটো মোৰ সৌভাগ্য যে মই আপুনি যদি আপুনি সেই ভাত খোৱালো জানে কি প্ৰয়োজন আছে হয়নে নহয় মানে মই এই কথাটোত কৈছোঁ যে সাধাৰণভাৱে মই যদি জুবিন অনুৰাগী হিচাপে কথাবোৰ চাওঁ মই যদি জুবিনদাৰ কাৰণে কিবা এটা কৰিছোঁ সেয়া লাগিলে শাসক হওঁ বা বিৰোধী হওঁ সেই কথাটো কৈ থকাৰ মই ভাবোঁ কোনো প্ৰয়োজন নাই কাৰণ মানুহে দেখি আছেতো আপোনাক দেখিছোঁ যেনেকৈ তেনেকৈ আন কাৰোবাক দেখা পাইছোঁ যে কোনোবাই বৰ বেছিকৈ কৃতিত্ব ল'বলৈ চেষ্টা কৰিছে সেইখিনিতে মই পোনপটীয়াকৈ ক'ব খোজা কথাটোৱে মুখ্যমন্ত্ৰী মহোদয়ে বহুতখিনি কৰিছে আমি দেখিছোঁ তেওঁ খুব ধুনীয়াকৈ অন্ত্যেষ্টিক্ৰিয়াখিনি কৰিলে মানুহে তেওঁক খুব প্ৰশংসাও কৰিলে কিন্তু এতিয়া দেখোঁ প্ৰত্যেকবাৰ সংবাদ মাধ্যমৰ আগত আহোঁতে তেওঁ বাৰে বাৰে দোহাই থাকে আপোনাৰ যেতিয়া আপুনি এজন ব্যক্তিয়ে অসমখনৰ এনেকুৱা এটা পৰিস্থিতি যিজন এজন মহান শিল্পীৰ বিয়োগৰ পিছত আপুনি দেখিছে অসমৰ পৰিস্থিতি কেনেকুৱা হৈছিল এনেকুৱা এটা পৰিস্থিতিক সুন্দৰকৈ লৈ গৈ থকাৰ সময়ৰ লগে লগে আপুনি সমাজৰ উন্নয়নটো সমানে লৈ গৈ থকা এজন ব্যক্তিক যেতিয়া বাৰে বাৰে আপুনি এই বিষয়টোক লৈ যেতিয়া আপুনি ভেটিগ্ৰস্ত কৰি থাকিব তেতিয়া আপুনি এটা কথা কওকচোন হিমন্ত বিশ্ব শৰ্মা মানুহ হয়নে নহয় আজি আপোনালোকে মই আপোনাক কি ক'লোঁ যে আজি আমি কৈ আছোঁ যে জুবিন দা আমাৰ পাণৰ শিল্পী একদম তাত কোনো সন্দেহ নাই হয় আমাৰ প্ৰত্যেকৰ কাৰণে পাণৰ শিল্পী হয় মই কৈ আছোঁ তাৰ লগে লগে আমি এইটো কথাও মানি ল'ব লাগিব যে আমাৰ হিমন্ত বিশ্ব শৰ্মাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমৰ সম্পদ সেইটো মই বিজেপি কৰ্মীৰ কাৰণে কৈছোঁ বুলি নহয় মই আপোনাৰ কথাটো এইটো কিয় আনিছোঁ যে আজি জুবিন দা আমাৰ মাজত নাইকিয়া হৈ গ'ল কায়িকভাৱে তো নোহোৱা হোৱাৰ লগে লগে আমি লক্ষ লক্ষ জনতা আমি ওলাই আহিলোঁ কিন্তু জুবিন দা যেতিয়া নেম কেয়াৰ হস্পিটেলত এডমিট হৈ আছিল আমি তেতিয়াও কিন্তু লক্ষ লক্ষ জনতা আমি ওলাই আহিব লাগিছিল আমি কিয় ওলাই আহিব লাগিছিল যে দাদাক বুজাব লাগিছিল কাৰণ জীৱিত অৱস্থাত দাদাক দেখাব লাগিছিল যে দাদা আমি বিহু প্ৰগ্ৰেমত তোমাৰ গোট খোৱা প্ৰগ্ৰেম চাব যোৱাৰ লগে লগে তোমাক লৈ আমি কনচাৰ্ণো হয় তোমাৰ স্বাস্থ্যক লৈ আমি কনচাৰ্ণ তুমি আমাৰ কাৰণে জীয়াই থাকিব লাগিব আমি লক্ষ লক্ষ জনতাই যেনেকৈ আজি আমি একেবাৰে ওলালোঁ মই সন্মান জনাইছোঁ আজি লক্ষ লক্ষ জনতাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে সন্মান আছে কিন্তু দাদা যেতিয়া হস্পিটেলত আছিল আমি তেতিয়াও ওলাই আহিব লাগিছিল বা নাই অহা বুলি কোৱা নাই কিন্তু আহিছে ইমান পৰিমাণত দাদাই মই ভাবোঁ যে মানুহজন কায়িকভাৱে নাইকিয়া হৈ যোৱাৰ পাছত আমি যিখিনি কৰিছোঁ আমি থকাৰ সময়টো কৰাৰ প্ৰয়োজন আছে কাৰণ আমি কেৱল এনেকুৱা হৈ যাব নহ'লে যে অসমীয়া সমাজত মহান মনীষীসকলে শিল্পীসকলে সন্মান মৰম পাবৰ কাৰণে তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'ব লাগিব এইখিনিতে আৰু এটা কথা যিহেতু মৰমৰ কথা সন্মানৰ কথা ওলাইছে
মই এটা কথাত বিশ্বাস কৰোঁ যে যদি মই কাৰোবাক ভাল পাওঁ তেনেহ'লে সেই ব্যক্তিজনৰ প্ৰত্যেকটো কথা মোৰ ভাল লাগিছে বুলি ক'ম, সেইটো কিন্তু তেখেতৰ কাৰণে বেয়া, তেখেতৰ কাৰণেও বেয়া, সমাজখনৰ কাৰণে যিমান বেয়া তেখেতৰ কাৰণেও বেয়া। মই ভাবোঁ জুবিন গাৰ্গ যেতিয়া লগত নিজৰ ভোটাৰজনৰ লগত 1-to-1 কানেকশ্যন এটা বা মুখ্যমন্ত্ৰী এজনৰ অৰাটো কেনেকুৱা নহয় জানো, বহুত ৰাজ্যখনৰ 1 নম্বৰজন মানুহ, তেখেতে যেতিয়া হঠাতে লগ পোৱা মানুহ এজনক গবা মাৰি ধৰি তেওঁ কথা দুটা পাতে, কাম কৰি দিয়ক নিদিয়ক পিছৰ কথা, গ্ৰহণযোগ্য বুলি ভাবে। মানে মই আপোনাক সেই কথাটোৱে ক'লোঁ যে আপুনি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা প্ৰত্যেকটো ভাল কামক আমি ভাল বুলি কৈছোঁ, আৰু যদি বেয়া কেতিয়াবা কৰা সমালোচনা কৰিব, কিন্তু মোৰ কথাটো হৈছে যে কেৱল ৰাজনীতিৰ স্বাৰ্থত, অকল ৰাজনীতি কৰাৰ স্বাৰ্থত প্ৰত্যেকটো কামকে, প্ৰত্যেকটো বিষয়ক, প্ৰত্যেকটো চিন্তাকে আপুনি চাওক। আৰু জুবিন গাৰ্গ ডাঙৰীয়া আটাইতকৈ বেয়া পোৱা বিষয়টো কি আছিল? আন্দোলন। কাৰণ তেওঁ আন্দোলনক ভাল পাইছিল। তেওঁ আপুনি দেখে যে কাৰ সময়ত তেওঁ ওলাই আহিছিলে ৰাজপথলৈ, আৰু ৰাজপথলৈ অহাৰ লগে লগে তেওঁ আমাকো সমালোচনা কৰিছিলে, আৰু যেতিয়া কায়ে গৈ এটা ধ্বংসলীলাৰ সৃষ্টি আৰম্ভ কৰিলে, জুবিন গাৰ্গে সেই ঠাইৰ পৰা ত্যাগ কৰিলে, সেই স্থান ত্যাগ কৰিলে। সেই সময়ত বহু ব্যক্তিয়ে আজি যিসকলে জুবিন দাৰ নামত বুকু চিঞৰি তেওঁলোকে জুবিন প্ৰেমী মানে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, জুবিন দাক বিভিন্ন ভাষাৰে বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে সমালোচনা কৰিলে। জুবিন দাই কিয় তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিলে? যে জুবিন দাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰাসংগিক বিষয়টো আছিল অসম। তেওঁৰ কাৰণে আটাইতকৈ প্ৰাসংগিক বিষয়টো আছিল অসম। জুবিন গাৰ্গে অসমক ভাল পাইছিল, জুবিন দাই অসমৰ প্ৰত্যেকজোপা গছক ভাল পাইছিল, প্ৰত্যেকজোপা সম্পত্তিক ভাল পাইছিল। জুবিন গাৰ্গে অসমৰ চৰকাৰে নিৰ্মাণ কৰাই হওক, ৰাইজে নিৰ্মাণ কৰা সম্পত্তিক নিজৰ বুলি ভাবিছিল। কিন্তু এতিয়া এনেকুৱা বহু ব্যক্তি আছে যিসকল ব্যক্তিয়ে কেৱল অসমখনক স্থবিৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰ, যিহেতু হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে তেওঁক সমালোচনা কৰিবলৈ কোনো বিষয়বস্তু যেতিয়া নাপায়, নোপোৱাৰ লগে লগে তেওঁলোকে আজি দেশত জাষ্টিছ ফৰ জুবিন বুলি কৈ তেওঁলোকে এটা মানে সমালোচনা কৰিব যায়। সেইকাৰণে হিমন্তই কয় জাষ্টিছটো আমিও বিচাৰিছোঁ। জাষ্টিছ ফৰ জুবিন বিচৰা অধিকাৰ যিমান অখিল গগৈ ডাঙৰীয়াৰ আছে, যিমান লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আছে, যিমান প্ৰত্যেকৰ আছে, ঠিক তেনেকৈ দিলীপ শইকীয়া ডাঙৰীয়াৰো আছে, ঋষিৰাজ হাজৰিকাৰো আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আছে। কাৰণ যিহেতু প্ৰথমে তেওঁ মানুহ, অসমত বসবাস কৰা মানুহ হিচাপে আমাৰ নৈতিক দায়িত্ব সেইটো। তো সেইকাৰণে মই আপোনাক কি ক'ব বিচাৰিছোঁ যে অসমত আজিৰ তাৰিখত এনেকুৱা এটা ধাৰণা চবেই দিব বিচাৰি আছে যে কেৱল সময়ত যিহেতু এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰি এজন ব্যক্তিয়ে তেওঁ নিজকে মুখ্যমন্ত্ৰী হ'ম বুলি ভাবি লৈছিলে, তো ভাবি লৈ পিনি তেওঁ সেইটো তেওঁ এটা পৰিৱেশ নিৰ্মাণ কৰি লৈছিলে, আৰু তেওঁলোকে এনেকুৱা এটা পৰিৱেশ হোৱাৰ লগে লগে তেওঁলোকে ভাবে যে অসমখন উচ্ছৃংখল হৈ গ'ল। আজিৰ তাৰিখত মানুহে ৰাজনীতি নাই কৰা। অসমৰ প্ৰত্যেকজন জুবিন প্ৰেমীয়ে, প্ৰত্যেকজন জনসাধাৰণে ৰাজনীতিৰ বিষয়বস্তুলৈ ৰাজপথলৈ ওলাই অহা নাই, এইটো ভুল ধাৰণা। তেওঁলোকে ভাবি আছে যে আমি এই বিষয়বস্তুৰ ৰাজনীতিকৰণ কৰিব পাৰোঁ নেকি। অসমৰ প্ৰত্যেকজন যিসকল ব্যক্তি ৰাজপথলৈ ওলাই আহিছে আজি বা জুবিন দাৰ ওচৰলৈকে আহিছে, প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন বেলেগ বিষয়বস্তু, তেওঁলোকে যদি ভাবি আছে যে এই মৰম স্নেহ আৰু ভোটৰ লগত কিবা সম্পৰ্ক আছে, একো সম্পৰ্ক নাই। মানুহৰ আজি সেইকাৰণে মই কৈ আছো যে তেওঁলোকে কিন্তু সেই প্ৰতিবাদসমূহলৈ অহা মানুহে আমি অৰুণোদয় বিচাৰি আহিছো বুলি কোৱাও কিছু আমাক লৈ অনা হৈছে, মেম্বাৰে আনিছে, আৰু এতিয়া ধৰক সেই একেটা কথাৰ লগতে কিন্তু অলপতে এজন মন্ত্ৰী, সন্মানীয় মন্ত্ৰী এজন, শাসক পক্ষৰ এগৰাকী সন্মানীয় ব্যক্তিয়ে কৈছে যে এইসকল আজি আচল অনুৰাগী। আচল আৰু নকল অনুৰাগীৰ ভিতৰত আপুনি কোনখিনিত ৰাখে? মানে চাওক মই কি কৈ আছো, চাওক ইয়াত কথাটো কি হৈছে যে ইয়াত আমি এই কথাটো কিয় যে আজি তাৰিখত সেইসকল ব্যক্তিয়ে ক'ব বিচাৰে যে বিজেপি কৰা সকল জুবিন অনুৰাগী নহয়। এই শব্দবোৰৰ আপুনি যদি চাই, এই শব্দবোৰৰ যিটো মানে আৰম্ভণিটো ক'ৰ পৰা হৈছে, এই শব্দবিলাকৰ যেতিয়া আপুনিও আৱেগিক মানুহ, ময়ো আৱেগিক হয়, ময়ো জুবিন প্ৰেমী। আজি আপুনি যোনগৰাকী মন্ত্ৰীৰ কথা কৈছে, আজি সেই মন্ত্ৰীগৰাকীক জুবিন দাই বিভিন্ন কথা কৈছে, কিন্তু কেতিয়াবা সেই মন্ত্ৰীগৰাকীয়ে কেতিয়াবা জুবিন দাক তুচ্ছ-তাচ্ছিল্য কৰা আপুনি দেখিছে? কাৰণ মই নিজে বহুতবাৰ, কাৰণ জুবিন দাই কোৱা কথাবিলাকৰ বিভিন্ন ধৰণৰ কাৰণত বিভিন্ন ধৰণৰ কথা কয়। আপুনি মই জুবিন গাৰ্গ নহয়। আজি আপুনি জুবিন গাৰ্গে কৰা প্ৰত্যেকটো কামক যদি আপুনি যদি মানে কৰিব পাৰে, আপুনি 38 গীত গোৱা আৰম্ভ কৰক, আপুনিও মানুহক আপিল কৰক যে লাখ লাখ নাহৰ গছ ৰুওক। জুবিন দাই কোৱা কথাখিনি, তাৰ প্ৰাসংগিকতা, তাৰ বিষয়বস্তুটো তেওঁ জানিছিল আৰু তেওঁৱেই জানিছিল। আজি তেওঁৰ কথাখিনিক ৰেফাৰেঞ্চ কৰে। তেনেকৈ যদি আমি চাবলৈ যাওঁ, আজি গৌৰৱ গগৈ ডাঙৰীয়াক লৈ জুবিন দাই কি কৰিছে, চৌফানী কি কথা বিষয়ত লৈ গৈছে। আপুনি যদি চাই লুৰিণজ্যোতিৰ কথা কিমান বেয়াকৈ কৈ থৈ গৈছে এইটো জুবিন দাই। তো জুবিন দাই কোৱা বিষয়বস্তুখিনিক কেৱল জুবিন দাই বুজি প্ৰত্যাক্ৰমণ কৰিছিল। আপুনি ভাৰতীয় জনতা পাৰ্টীৰ এজন ব্যক্তি
এজন ব্যক্তিয়ে দেখাওক যিজন ব্যক্তিয়ে সমালোচনা কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে হওক আজি আমাৰ যোনেই নহওক কিয় কোনো প্ৰত্যুত্তৰ নাই দিয়ে কাৰণ কিয় যে জুবিন দাৰ সত্তাটোৰ প্ৰতি শ্ৰদ্ধা ছবি জনাইছে কিন্তু সেই একে সংক্ৰান্ততে আমি যিহেতু দূৰৰ পৰা অলপ চাব লাগে ৰাজনীতিক যিমান দূৰৰ পৰা চাওঁ আমি সিমান বেছি স্পষ্টকৈ অসমখনকো দেখা পাওঁ ৰাজনীতিখিনিকো দেখা পাওঁ তাত কিন্তু আমি গৌৰৱ গগৈকো প্ৰত্যাক্ৰমণ কৰা দেখা নাই লুৰিণজ্যোতি গগৈকো জুবিন গাৰ্গক উভতি ধৰাৰ হয়তো আজিৰ তাৰিখত কাৰো সাহ নাই আছে মই যেতিয়া জুবিন দাৰ নশ্বৰ দেহ যেতিয়া দিল্লী পালেহি জুবিন দাটো কফিনত আছিল কফিনত থকাৰ লগে লগে মই দুজন বিশেষকৈ এজন ব্যক্তিক মই খুব সূক্ষ্মভাৱে চাই আছিলোঁ হিমন্ত দাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই চাই আছিলোঁ তেওঁৰ বডি লেংগুৱেজ বা তেওঁৰ যোনটো চিন্তাৰ চৰ্চা কিয় চাই আছিলোঁ মই যে মই তেওঁৰ দুখটো অনুভৱ কৰিব চাই আছিলোঁ যে এজন ব্যক্তি মই সেইদিনাখনি মোৰ কি অৱস্থা হৈছে মই নিজেও নাজানো মানে মোৰ লগত থকা ব্যক্তিসকলে জানে চাগে মোৰ মা দেউতা ঢুকাওঁতে মোৰ এনেকুৱা পৰিস্থিতি হোৱা নাছিলে জুবিন দা ঢুকোৱাৰ দিনাখনি মোৰ যিটো পৰিস্থিতিত মই আছিলোঁ কাৰণ তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন প্লেটফৰ্মত আপুনি নিজেই কৈছে তেওঁৰ সন্মুখত কৈছে আৰু জুবিন দাৰ জীৱিত অৱস্থাত জুবিন দাৰ বিষয়ে খুব সুন্দৰকৈ উপস্থাপন তেওঁৰ সন্মুখত এজন মুখ্যমন্ত্ৰী হিচাপে আটাইতকৈ সুন্দৰ উপস্থাপন হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কৰিছে তেওঁৰ সন্মুখত মই কোৱা নাই যে বাকীসকলে নাই কৰা জুবিন দাৰ বিষয়ে মই কেইদিনমান এটা ভিডিঅ' চাইছোঁ খুব সুন্দৰ উপস্থাপন তেওঁ কৰিছে তেওঁৰ প্ৰতি শ্ৰদ্ধা মৰম আৰু তাতে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জুবিন দাৰ প্ৰতি থকা মৰম স্নেহ আৰু মানে ভাল পোৱা তাত বুজিব পৰা যায় তো মই ভাবি আছোঁ যে এই ব্যক্তিজনৰ মোতকৈ কিমান কষ্ট হৈছে যে মই যদি মোৰ দুখ ওলাইছে মোৰ চকুৱে পানী ওলাই আহিব পাৰিছে তো এইগৰাকী ব্যক্তিটো অসমৰ মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰীগৰাকীয়েতো চিঞৰি চিঞৰি কান্দিব নোৱাৰে আজি জুবিন দাৰ সেই শোকৰ পৰিস্থিতি আপুনি নিজৰ পৰিস্থিতিটো ভাবক আৰু তাৰ সেই জেগাডোখৰত আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আপুনি হেৰি কৰি চাওক আপোনাৰ অনুভৱ হ'ব যে আমি এই কথাবোৰ ভাবিব লাগিব যে আমি এইটো কিয় ভাবোঁ যে কেৱল ময়ে দুখত আছোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও দুখত আছে আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যিজন ব্যক্তিয়ে ৩৫টা বছৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত পাৰ কৰিছে বিভিন্ন সময়ত জুবিন দাই বিভিন্ন সময়ত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ কথা কৈছে আজি সেই ব্যক্তিজনৰ মনৰ যিটো দুখ বা তেওঁৰ যোনটো মনত ক্ষোভ তেওঁক কি বুলি সমালোচনা কৰা হৈছে তুমি মায়াবিনী কিয় গোৱা নাই ভাই তুমি দুখত মায়াবিনী গাইছা মোৰ দুখৰ সময়ত মই মায়াবিনী তেওঁৰ এজন বন্ধু তেওঁ কফিনত শুই আছে তেওঁ কি দৃষ্টিৰে তেওঁ মায়াবিনী গাব পাৰিব আপুনি কি চিন্তাৰে গাব পাৰিব আৰু তোমাৰ কোনোবা ব্যক্তিয়ে কান্দিব কোনোবা ব্যক্তিয়ে কান্দিব নোৱাৰিব তো চবৰে নিজৰ ভাৱধাৰা বেলেগ হ'ব আজি পবিত্ৰ মাৰ্ঘেৰিটাক যদি কোনোবা এজন ব্যক্তিয়ে ৰাজনীতি কৰা ব্যক্তিয়ে যদি জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা মৰমৰ যদি স্বীকৃতি দিবলৈ যায় মই ভাবোঁ এইটো অসমৰ কাৰণে ভাল লক্ষণ নহয় আজি মই আপোনাক সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে আজি জুবিন গাৰ্গ ডাঙৰীয়াক ৩৫টা বছৰ আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া পাইছে ৩৫টা বছৰ তেওঁৰ লগত তেওঁ থাকিছে আজি মোৰ মনত পৰে যে মই আমাৰ লখিমপুৰৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া জুবিন দাৰ এজন অন্যতম বন্ধু মানৱ দাৰ লগত জুবিন দা যোনদিনাখন এটা ৰাতি আমি এখন ধাবা আমাৰ তাতে এখন নৰদা বুলি এজন ব্যক্তি আছে জুবিন দাৰ খুব প্ৰিয় তো নৰদাৰ ধাবাত জুবিন দা আহিলে প্ৰায় তাতে খোৱা বোৱা কৰে আৰু জুবিন দা খুব খানাৰ প্ৰতি খুব চখিন মানুহ মোক সেইদিনাখনি এটা নতুন বস্তু শিকাইছিলে কৰক ৰুটি বুলি এটা ৰুটি বনাইছে মানে ৰুটিখন একদম মানে হেঁচি পাপৰৰ নিচিনা কৰি পেলাই আৰু পাপৰ কৰি পেলাই বনাই ৰুটিখন নাম কৰক ৰুটি তো মোক তেওঁ বনাই মেলি জুবিন দাই খুৱাইছে সেই নৰদাৰ তাতেই তো তেওঁ ক'ত বেলেগ জেগাত গৈছিলে মোক ঘপককৈ মাতিলে তই ক'ত আছ মই বোলো আছোঁ মই গৈ দেখিছোঁ গৰিমা বৌ আছে তেতিয়া মই সেইদিনাখনি গৰিমা বৌৰ মানে প্ৰতি যিটো শ্ৰদ্ধা মোৰ আৰু বেছিকৈ বাঢ়ি গৈ আছে জুবিন দাক গৰিমা বৈ যেনেধৰণে মানে আপোনাৰ লগত আপুনি মোৰ ফেচবুকত সেই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ দাদা জন্দাখনি মানে এজন শিশুক যেনেকৈ মাতৃয়ে যেনেকৈ মানে কেয়াৰ কৰে বৌয়ে তেনেকৈ মানে বৌ এনেকুৱাত বহি আছে বৌয়ে প্ৰত্যেকটো বস্তুতে জুবিন দাৰ আছে ঘপককৈ খং উঠে পটককৈ ঠাণ্ডা হৈ যায় এনেকুৱা ন তো বৌয়ে প্ৰত্যেকটো মূৰটো মোহাৰি এনেকৈ হ'ব গ'ল দি এইটো এনেকুৱা মানে বৌৰ যোনটো মানে এগৰাকী পত্নীৰ লগে লগে
মই বৰ মাজত যোনটো এটা মাতৃত্ব সুলভ যোনটো মই অভিভাৱকৰ যোনটো এটা মানে জুবিন দাৰ ক্ষেত্ৰত যত্ন মই দেখিছিলোঁ, এইটো সঁচাকৈ মানে এইটো মানে শ্ৰদ্ধা জনাবলগীয়া মানে এটা। আৰু সেইকাৰণে মই কৈ আছোঁ কি যে আমি কিছুমান কাম আমি কৰি আজি আমাৰ মাজত জুবিন দাই গৰিমাবক্ত থৈ গৈছে। আজি জুবিন দাই বহু এনেকুৱা সত্তা, আজি আপুনি মই কি ক'লোঁ যে জুবিন দাই অসমখনক কেনেকৈ চাব বিচাৰিছিলে, আমাৰ নৈতিক দায়িত্ব কি আছে, যে পলিটিক্স কৰিছে, কৰিব নকৰিব, আমাৰ সেইবোৰ বিষয়বস্তু বহুত বিশেষ নহয়। আমাৰ বিষয়টো হৈছে যে জুবিন দাক যদি আমি সঁচাকৈ ভাল পাওঁ, বাৰে প্ৰতি কি কৰি থকা হৈছে অসমখনক অশান্ত কৰিবলৈ। বিভিন্নজনে কয় যে এজন ব্যক্তিয়ে কৈছে যে আজি বেলেগ জেগাত যদি এজন পাণৰ শিল্পী যদি ঢুকাই যায়, আমুক কৰি দিয়ে, তামুক কৰি দিয়ে, অসমততো নাই কৰা। এই উচ্চতনিমূলক যোনটো কথা, আপুনি জুবিন দাৰ এই উচ্চতনিমূলক বক্তব্যৰ লগে লগে আপুনি অসমৰ নৱপ্ৰজন্ম জুবিন দাৰ প্ৰতি কিমান কমিটেড, অসমৰ প্ৰতি কিমান কমিটেড চাওক, যে যিসকল ব্যক্তিয়ে বিচাৰিছিলে যে অসম অশান্ত হওক, তেওঁলোকৰ ইচ্ছা স্বত্বেও জুবিন দাৰ সত্তাটোৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰত্যেকজন যুৱ প্ৰজন্মই নিজক ধৈৰ্য ধৰিছে, ন্যায় ব্যৱস্থাত বিশ্বাস ৰাখিছে, এই পৰ্যন্ত বিশ্বাস ৰাখিছে। আৰু তেওঁলোকে জানে যে ভাৰতীয় ন্যায় ব্যৱস্থাই জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত সেই নিশা কি ঘটিছিল, তাত কি ঘটিছিল, ছিংগাপুৰত কি হৈছিল, এটা উচিত তদন্ত হৈ এটা ন্যায় পাব, সেইটো এই আজিৰ প্ৰজন্মই বিশ্বাস ৰাখে। কিন্তু এছাম ব্যক্তিয়ে কেৱল অসমখনক অশান্ত কৰা, সেই যোনেই নহওক লাগে, মই আপোনাক কি কৈছোঁ যে অসমখনক অশান্ত কৰাৰ কাৰণে বাৰে বাৰে আমাৰ জুবিন প্ৰেমীসকলক, যিসকলে আজি তেওঁলোক কিবা প্ৰকাৰে আমি ইনষ্টিগেট কৰিব, কিবা প্ৰকাৰে আমি উচতাব পাৰোঁ নেকি, উচতাই মিনি আমি হিমন্ত বিশ্ব শৰ্মাক আমি অস্থিৰ কৰিব পাৰোঁ নেকি, এই চিন্তাটো ভাল নহয়। সকলোতে ৰাজনীতি নহয়। আৰু যেতিয়া আপুনি ৰাজনীতিৰ স্বাৰ্থত যেতিয়া আপোনাৰ চিন্তা চৰ্চাবোৰ আহিব, তাক কিন্তু প্ৰত্যুত্তৰ দিব যাওঁতে আপুনি ৰাজনীতি কিছু দেখা পাবই। কিয় পাব যে আপুনি ৰাজনীতি কিয় আপুনি জুবিন দাৰ মাজত ৰাজনীতি কিয় নাপায়, যে আপোনাৰ পিতৃৰ যোনটো জুবিন দাৰ প্ৰতি মৰম, যোনটো ভাল পোৱা, এইটো তাত কোনো ৰাজনীতি বা তাত কোনো কৃত্ৰিমতা নাই। তো সেইকাৰণে আপুনি যি দেখিব তেনেকেই দেখিব। আজি হিমা দাস, আজি হিমাৰ ভাল পোৱাটোৰ মাজত আপুনি কোনো কৃত্ৰিমতা নেদেখে। আজি মই ক'লো ৰাহুল গৌতমৰ কথা ক'লো, ৰাহুল গৌতমে ক'ৰবাত কৈছে নেকি চিঞৰটা মাৰচোন বুলি, নাই কোৱা। কাৰণ জানে যে তেওঁ আটাইতকৈ বেছি জুবিন দাৰ সান্নিধ্য পাইছে বহু ব্যক্তিৰ দৰে। তো জুবিন দাই অসমখনক কেনেকৈ বিচাৰিছিল, মানুহক কেনেকৈ ভাল পাইছিল, তেওঁলোকে দেখিছে, তেওঁলোকে জানিছিল। জুবিন দাক কেনেকৈ জীয়াই ৰাখিব লাগিব তেওঁলোকে জানে, কাৰণ হয়তো তেওঁলোকে বহু কথা তেওঁলোকৰ লগত পাতিছে। তো মই কি ক'ব বিচাৰিছোঁ যে অসমখনক অশান্ত কৰাৰ দৃষ্টিৰে যেতিয়া কাম কৰিছে, মই ক'লো কেৱল সময়ত জুবিন দা আন্দোলনৰ পৰা কিয় গুচি আহিছিল, এইটো কাৰণে গুচি আহিছিল যেতিয়া দেখিলে যে অসমখনক এটা ভঙা চিঙা পৰিৱেশ যেতিয়া হৈ গ'ল, তাত তেওঁ কেতিয়াও নাই। কাৰণ তেওঁ সোণৰ অসম বিচাৰে। তেওঁ এখন উঠি অহা প্ৰজন্মৰ কাৰণে এনেকুৱা এখন, আপুনি কথাবোৰ চাইছে নাই জুবিন দাৰ, কেনেকুৱা মডাৰ্ণ কথা কয়, কেনেকুৱা চিন্তা চৰ্চা। তেওঁ যিটো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যিটো আমাৰ আই টি ইণ্ডাষ্ট্ৰী আমি জাগিৰোডত বহালে, আমাৰ যোনটো ছেমি কণ্ডাক্টৰ বহালে, এইটো জুবিন দাই কি কৈছিল যে অসমত তেওঁ ডাঙৰ আই টি ইণ্ডাষ্ট্ৰী হোৱাটো বিচাৰে। আজি সেই চিন্তা চৰ্চা, সেই পৰামৰ্শবোৰক আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক আখৰে আখৰে পালন কৰিছে, বা তাক দেখিছে যে যেতিয়া আপোনাৰ চিন্তা চৰ্চা কনষ্ট্ৰাকটিভ হ'ব, আপুনি এখন চৰকাৰক সেইটো কথাত ক'বলগীয়া আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা আজি চৰকাৰখনে হওক, জুবিন গাৰ্গে এটা সময়ত কৈছিল বুলিয়ে কেৱল মাত্ৰ সেইটো কৰা নাই নিশ্চয়। আৰু জুবিন গাৰ্গে সদায় ৰাইজৰ লগত থকাই হয়, গতিকে ৰাইজে যিটো বিচাৰিছিলে আপুনি কৈছে কাৰণে এই কথাটো ক'বলগীয়া হৈছে যে এই প্ৰসংগটোত জুবিন গাৰ্গে এদিন কৈ থোৱাৰ কাৰণে ছেমিকণ্ডাক্টৰ সেইটো নহয় জুবিন গাৰ্গৰ প্ৰসংগটোত আছো কাৰণে মই আপোনাক জুবিন দাৰ কথাটোৰ লগত আনিছো। হয়তো এই বিষয়ে মুখ্যমন্ত্ৰী নিজেও চিন্তা কৰিছে বা বিভিন্নজনে কৈছে, কিন্তু সেই বিভিন্নজনৰ পৰামৰ্শৰ লগত এজন জুবিন গাৰ্গো সেই বিষয়ত জুবিন গাৰ্গো তাৰ মাজৰ এজন, কাৰণ জুবিন গাৰ্গ ৰাইজৰ মানুহ। সেইটোৱে মই সেইকাৰণে কৈছো যে শিল্পী এটাই পলিটিক্স মানুহ হয় নাই, মানে তেওঁ শিল্পী। তো মই কি ক'ব বিচাৰিছো যে আজি তাৰিখত প্ৰত্যেকজন ব্যক্তিয়ে যে জুবিন দা শিল্পী হোৱাৰ লগে লগে জুবিন দাই শেষৰজন মানুহক ভাল পাইছিলে, ঠিক আছে, জুবিন দাই একেবাৰে দুখীয়া দৰিদ্ৰজনক সহায় কৰি ভাল পাইছিলে। আপুনি এটা ভিডিঅ' মই দিম, যিসকল মানুহক আমাৰ যে চৰকাৰে অৰুণোদয় আঁচনি দিছে, তেওঁসকলক এটা কিবা কুকুৰৰ লগত তুলনা কৰি, নাগালেণ্ডত কিবা কুকুৰ বিক্ৰী হয় কিবা ৬,০০০ টকাত বিক্ৰী হয়, অসমত ১২০০ টকাত মানুহ বিক্ৰী হয় বুলি মোৰ ৩০ লক্ষ আজি মাক আজি এছাম ব্যক্তিয়ে সমালোচনা কৰিছে। কিয় সমালোচনা কৰিব গৈছে তেওঁলোকে নিজকে, মানে ইয়াত বহুত লোকৰ এনেকুৱা এটা ধাৰণা হৈ গ'ল
জুবিন দা নাইকিয়া হৈ গ'ল এতিয়া জুবিন দাৰ জেগাটো মই ল'ব পাৰোঁ নেকি? আৰে বাবা তোমালোকে যিমান চেষ্টা নকৰক অসমত যিমানে শুনক মই আজি আপোনাক স্পষ্ট কথা কৈ থৈ যাওঁ আপোনাক কৈ থৈ যাওঁ যে যিসকলে জুবিন দাক হ'বলৈ চেষ্টা কৰি আছে সেইসকলে একদম স্পষ্ট কথা সেইসকলৰ কাৰণে প্ৰথমতে কি হ'ল কথাটো এই যে নোৱাৰে কোনো যে জুবিন গাৰ্গ হ'ব নোৱাৰে সেইকাৰণে কৈ আছো সেই আপুনি অনুৰাগী বহুসকল ব্যক্তিয়ে এতিয়া সেই জুবিন দাৰ সেই মানে মানুহজন মই ক'লো যে মাত্ৰ এই কথাবোৰ যদি জুবিন দা থাকিলেহেঁতেন ইয়াৰ কথা বহুত প্ৰত্যুত্তৰ জুবিন দাই দিলেহেঁতেন কিন্তু আজি এই যে জুবিন দা নোহোৱা হোৱাৰ পিছতে অদ্ভুত মানে নুশুনা কথা কিছুমান আপুনি কৈ মানুহক ভেটিগ্ৰস্ত কৰি আজি যেতিয়া চাওক আজি মোৰ যিখিনি আমাৰ নৱপ্ৰজন্ম যিখিনি জুবিন দাৰ কাৰণে একদম আমাৰ দৰে যিখন হেৰি আছিল যিখন যুৱ প্ৰজন্ম আছিল আমাৰ যিকল মানে সঁচাকৈ ভাল পোৱা আছিল বা যিকল একেবাৰে 19ৰ পৰা 18ৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী তেওঁলোক আৱেগিক হৈ আছে দুখত আছে প্ৰাণৰ শিল্পীজন তেওঁলোকে হেৰুৱাইছে আমি সেই সময়ত যিসকলে জুবিন দাৰ সান্নিধ্য পাইছোঁ বা যিসকলে আমি সমাজৰ বিভিন্ন স্থানত আছোঁ তেওঁলোকে বিৰোধীয়ে হওক শাসক পক্ষক যোনে য'ত নহওক আমাৰ নৈতিক দায়িত্বটো কি হ'ব লাগিছিল যেতিয়া মোৰ ঘৰত মোৰ দেউতা ঢুকায় মই মোৰ নাতি বা মই মোৰ ল'ৰাটোক কি মোৰতো দেউতা নাইকিয়া হ'ল তই উৎপাত কৰ বুলি তাক উচতাই দিওঁ নেকি নকৰোঁ আমাৰ নৈতিক দায়িত্ব কি যে ময়ো দুখ পাইছোঁ কিন্তু মোৰ লগে লগে এই যে ঘৰত থকা যিটো আমাৰ একেবাৰে যোনজনৰ বয়স কম বা যি তেওঁৰ সি বেছি কষ্ট পাইছে কাৰণ তেওঁৰ সেই হয়তো হেৰিটো তেওঁ কেনেকৈ চম্ভালিব নিজক সেইটো তেওঁ সেইখিনি পোৱা নাই তো আমাৰ দায়িত্ব কি হ'ব লাগে যে আমি বুজাই দাদাই এনেকৈ দাদাই নাহৰ গছ ভাল পাইছিল আৰু জুবিন দা বৌয়ে কি কৈ আছে যে আমি জুবিনক আমি গছৰ মাজত জীয়াই ৰাখিব লাগিব তেওঁ প্ৰাণৰ ব্যক্তিজনে কৈ আছে আজি প্ৰাণৰ ব্যক্তিজনে কৈ আছে যে আমি গছৰ মাজত জীয়াই ৰাখিব লাগিব আজি মই আপোনাৰ কথা প্ৰসংগত ওলালে কাৰণে ক'লোঁ যে মই জুবিন ফৰেষ্ট আৰম্ভ কৰিছিলোঁ মই 52,000 গছ মোৰ জীৱিত কালত মই ৰুম বুলি ক'লোঁ 52,000 নাহৰ পুলি মই মোৰ জীৱিত কালত ৰুম এতিয়া যেতিয়াই মই এইটো আৰম্ভ কৰিলোঁ বহুতে মোক প্ৰশ্ন কৰিলে যে কেতিয়ালৈকে শেষ হ'ব তলত কমেণ্টত তাৰপৰা ছেকেণ্ডত লিখিলে যে ৰুলেই নহ'ব এইটো কি কয় প্ৰতিপালো কৰিব লাগিব এতিয়া মোৰ প্ৰশ্ন হৈ গ'ল এই যিসকলে যে লিখিছে যে এইটো ৰুলেই নহ'ব তই কি কৰিবি তই কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবি ফেচবুকত তই কেৱল জাষ্টিছ ফৰ জুবিন লিখিবি ফেচবুকত আৰু তই কেৱল সমালোচনা কৰিবি যোনে ভাল কাম কৰিব তাক সমালোচনা কৰিবি সেইটো তুমি কৰিবা তুমি কিয় নকলা যে ঠিক আছে ঋষিৰাজ হাজৰিকাই 52,000 গছপুলি ৰোৱাৰ সংকল্প লৈছে তেওঁ কমেণ্টত কিয় নিলিখিলে ময়ো দাদা 10টা গছপুলি ৰুম আপোনাৰ লগত মোৰ জেগাডোখৰ ক'ব ময়ো তালৈকে আহিম মই ভাবোঁ জুবিন দাৰ অনুৰাগীয়ে এই প্ৰশ্নটো কেতিয়াও নুঠে এই কথাটোত ৰাজনীতি ক'ৰবাত এটা হেঙাৰ হৈছে নেকি আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত গতিকে বিজেপিৰ কাৰণে ৰোৱা হ'ব যেন ক'ৰবাত এটা এতিয়া চাওক আপোনাক মই কি ক'লোঁ আপুনি সেই স্থানটোলৈ যাব তাত না মোৰ নাম ক'ৰবাত আছে না ক'ৰবাত কিবা আছে একো নাই অকল জুবিন দা আছে এতিয়া কথাটো ৰ'ব জুবিন দাই যেতিয়া যোনদিনাখনি মোক কৈছিলে ই মোৰ নিচিনা বা ইয়াক মই ভাল পাওঁ সেইদিনাখনি মই বিজেপি আছিলোঁ নাই আজি বা ছমাহ আগত মই বিজেপি আছিলোঁ জুবিন দাই জানে মই বিজেপি তো জুবিন দাই যদি মোক বিজেপি হোৱাৰ পাছত মোক ভাল পাব পাৰে তাৰ মানে সেই ৰাজনীতি কৰা ব্যক্তিজন কাৰণ তেওঁ জানে যে সমাজখনৰ কাৰণে শিল্পীৰ যিমান প্ৰয়োজন আছে সমাজৰ কাৰণে শিক্ষকজনৰ যিমান প্ৰয়োজন আছে তাৰ প্ৰত্যেকজন ব্যক্তি ৰাজনীতি কৰা ব্যক্তিজনৰ প্ৰয়োজন আছে কাৰণ সমাজ ব্যৱস্থাটোৰ লগত ৰাজনীতি এটা অবিচ্ছেদ্য অংগ তো তেওঁ বিচাৰিছিল যে তেওঁৰ সান্নিধ্যৰ জৰিয়তে সেই ব্যক্তিসকলে তেওঁৰ ধৰণে চিন্তা চৰ্চা কৰি ৰাজনীতি আগবঢ়াই নিয়ক মই কাকো সমালোচনা নাই কৰোঁ যদি এই কথাটোত আজি আপুনি যোনটো প্ৰশ্ন মোক সুধিলে যে ৰাজনীতি হেঙাৰ হৈছে নে এতিয়া জুবিন গাৰ্গে মোক ভাল পাবলৈতো ৰাজনীতি হেঙাৰ হোৱা নাছিলে এতিয়া জুবিন দাই মোক ভাল পাবৰ কাৰণে ৰাজনীতি হেঙাৰ হোৱা নাছিলে মই বিজেপি হোৱাৰ কাৰণে জুবিন দাই মোক ভাল পাবলৈ হেঙাৰ হোৱা নাছিলে মই জুবিন দাৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে যদি ৰাজনীতি হেঙাৰ হয় তেনেকুৱা ৰাজনীতি হেঙাৰ হ'লেও ঋষিৰাজ হাজৰিকাই কৰিব আজি 52,000 গছ ৰুব যাওঁতে মোক কোনোবাই সমালোচনা কৰিব সেই আপোনাৰ সেই চিন্তাটোৰ পৰাই মোৰ মনত সৃষ্টি হোৱা বা উৎপত্তি হোৱা প্ৰশ্নটো এইটো যে এইবিলাক যে আমি কৰি আছোঁ বিভিন্ন ধৰণে কিছু প্ৰতিবাদ বিভিন্ন ধৰণৰ কিছু নিয়মানুৱৰ্তিতা জোৰেৰে আমি আনিবলৈও কিছুমান ক্ষেত্ৰত চেষ্টা কৰিবলগীয়া হৈছে কাৰণ পৰিস্থিতিবিলাক কেতিয়াবা তেনেকুৱা অদ্ভুত ধৰণৰ পৰিস্থিতি কিছুমানৰ সৃষ্টিও হৈছে নাই হোৱা বুলিও ক'ব নোৱাৰি কিন্তু এটা কেম্পেইনৰ কিমান প্ৰয়োজন জুবিন গাৰ্গৰ কাৰণে কিবা কৰিবৰ কাৰণে চাওক মই কেম্পেইনতকৈ ডাঙৰ কথাটো হৈছে যে আপুনি যদি জুবিন দাক ভাল পায় যদি কৈছোঁ যে আপুনি যদি জুবিন দাক ভালেই পায় যদি শব্দটো নাহে কাৰণ অসমৰ প্ৰত্যেকজন জনতাই জুবিনক ভাল পায় তো মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন দাই যেনেকৈ অসমখনক চাইছিলে অসমখনৰ কাৰণে কৰিব বিচাৰিছিলে তেওঁলোকে তেনেকৈ কৰক আজি তেওঁ শিল্পী ভাল পাইছিলে শিল্পী মানে কোন
এতিয়া মই কৈছোঁ যে আপুনি একেবাৰে এই সাধাৰণ ঢোল বজোৱা ব্যক্তিজনলৈকে আপুনি সন্মান কৰা আৰম্ভ কৰক, তাত জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱা হ'ব নিশ্চয় সেই কথাটোৱে সুধিব আজি যদি কোনোবাই নাগাৰা নাম কৰি আছে, নাগাৰা বজাই আছে ৰাজপথত, যদি সেই ব্যক্তিজনকো সন্মান কৰক, তাৰ মাজত জুবিন গাৰ্গ 100 বছৰৰ কাৰণে সংৰক্ষিত হৈ থাকিব। আজি শিল্পী বুলি ক'লে আমি কেৱল ভাবি থাকোঁ যে নহয় অকল যিসকলক আমি মঞ্চত দেখা পাওঁ তেওঁলোকে শিল্পী, নহয়। আজি মই কৈ আছোঁ যে অসমত প্ৰত্যেকজন ব্যক্তিয়ে যি অসমীয়া শিল্প এই ক্ষেত্ৰখনক, শিল্পী ক্ষেত্ৰখনক শক্তিশালী কৰিবৰ কাৰণে আজি কাম কৰিছে, প্ৰত্যেকজন ব্যক্তিকে সন্মান জনোৱালেই আমি জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম। এক দ্বিতীয় কথাটো হৈছে যে আজি জুবিন গাৰ্গ ডাঙৰীয়াই গছ ভাল পাইছিল, জুবিন গাৰ্গ ডাঙৰীয়াই আপুনি জীৱ জন্তু ভাল পাইছিলে। আৰে জুবিন দাই মোৰ ঘৰতে গ'লে কুকুৰখিনিৰ লগত কুকুৰৰ লগত আপোনাৰ ঘৰতো বহুত জীৱ জন্তু আছে। মোৰ কিবা কিবি থাকে আৰু মোৰ তাত নিজে আহে, কিছুমান বস্তু নিজে আহে, দাদা সেইকাৰণে মোৰ তাত গৈ ভাল পায়। মোৰ তাতো কিবা কিবি থাকে আৰু মানে আমাৰ তাত আপুনি ইমান ৰাজনীতিৰ মাজত সিমানবোৰক কেনেকে যত্ন লৈ থাকে? যত্নতকে মই নলওঁ, সিহঁতি মোক যত্ন লয়। মই কাকো যত্ন নলওঁ, সিহঁতিহে মোক যত্ন লয়। এইটো মানে মানুহে কৈ থাকে যে মোক কয় যে আপুনি কুকুৰ পুহিছে, মই কুকুৰ নাই পোহা, কুকুৰে মোক পুহি আছে। মানে কথাটো হৈছে কি যে মই ভগৱান বিশ্বাসী মানুহ, মই কাল ভৈৰৱৰ ভক্ত। তো মোৰ আৰাধ্যজনৰ বাহন হৈছে কুকুৰ। মই কুকুৰ ভাল পাওঁ, সৰুৰ পৰাই কুকুৰ ভাল পাওঁ। মোৰ মনত আছে যে মই মেট্ৰিক পৰীক্ষাত দিবলৈ যোৱা নাছিলোঁ তেতিয়ালৈকে মোক মায়ে কুকুৰ আনি দিয়া নাছিলে। তো মোৰ কথাবোৰ আছিল যে কুকুৰ কিমান কুকুৰ মোৰ কিমান বন্ধুৱে কুকুৰৰ কামোৰ খাইছে মোৰ কাৰণে। সৰুতে পোৱালি কুকুৰটো লৈ গুচি আহোঁ, মাকে আহি কামোৰ মাৰি দিয়ে। তো কুকুৰৰ প্ৰতি মৰম। তো মই কৈছোঁ যে আৰু মোৰ ঘৰৰ প্ৰতি এতিয়াও যদি মোৰ ঘৰলৈ যায় নিজে বিভিন্ন ধৰণৰ বস্তু আহে। আৰু জুবিন দাই মোক কয় যে কিয় জুবিন দাই খুব সাপ ভাল পায়, ময়ো সাপ ভাল পাইছিলোঁ আৰু সিও সাপ ধৰিব জানে, ময়ো জানো। তো আপোনাৰ পাৰোঁ আমি মানে তো অকণমান মানে কি হয় যে আচলতে চাওক মানে সেইকাৰণে হয়তো ইমান মুকলিকৈ আপোনাৰ কথা ক'ব পাৰিছে বা কৈছে জুবিন দাই। নহ'লে মই নাভাবোঁ কোনোবা এজন আজিলৈকে মোৰ আন এজন ব্যক্তিৰ কথা পবিত্ৰ মাৰ্ঘেৰিটাৰ বাহিৰে যদি মই মনত পেলাওঁ, আন এজন ৰাজনীতিবিদক খুব মানে ৰাজনীতিবিদ বুলিয়ে নকওঁ, ৰাজনীতিৰ সৈতে জড়িত এগৰাকী ব্যক্তিক ইমান মুকলিকৈ কাৰোবাক ই মোৰ নিচিনা বুলি ক'ব পৰাটো মই ভাবোঁ নিশ্চয় আপোনাৰ মাজত কিবা এটা দেখিছিলে। মই আপোনাক ক'লোঁ একদম মোৰ অনুৰোধ, মই ৰাজনীতি ব্যক্তি নহয়, মই ৰাজনীতি মানে বিদটো নহয়েই, এইটো বাদ দিয়ক। মই এজন সাধাৰণ যুৱক, সৰুৰ পৰা ইচ্ছা আছিল সমাজখনৰ কাৰণে কিবা এটা কৰা। হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে মই কিছু সহায় কৰাৰ মই কিয় বাৰে প্ৰতি কিয় কৈ আছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মাই যিমান ধৰণে মানুহক সহায় কৰিবলৈ চেষ্টা কৰে, মোকে ব্যৱস্থা কৰি দিছে। আজি মই আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ মোৰ ঘৰলৈ যেতিয়া কেঞ্চাৰ পেচেণ্টজন আহে, কিবাজন আহে, মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 20,000 10,000 টকা দিব পাৰোঁ। মোৰ কাৰণে কিমান সৌভাগ্য যে মই দিব পাৰিছোঁ। দিব পাৰোঁ ডাঙৰ কথা কি যে মানুহজনৰ সহায় হৈছে। আপুনি আজি বহু মানুহে কৈহে থাকে যে আমুক নকৰে কিয়, ফেচবুকত লিখা মানুহ বহুত আছে, কিন্তু জুবিন দায়ো তেনেকে বহুত মানুহ খুব এতিয়া কিন্তু আমাৰ এনেকুৱাও ভাষ্য আমাৰ ওচৰত আছে য'ত মুখ্যমন্ত্ৰীয়ে মুকলিকৈ তেওঁক সমালোচনা কৰিছে যে এইটো কিবা কথা। মই কি কৈছোঁ যে আজি আপুনি অনুৰাগী হিচাপে সেই কথাটো কি কয়, কেনেকুৱা ফিল হয় যে এইটো ক'ব নালাগিছিলে, এনেকুৱা কেনেকুৱা ফিল হয়? মই কি কৈ আছোঁ যে মই কৈছোঁ যে মই আপোনাক প্ৰথমতে ক'লোঁ যে জুবিন দাৰ পৰা মানুহ ভাল পাবলৈ শিকিছোঁ। এতিয়া মোৰ ঘৰত ৰাতিপুৱা আপুনি দেখিব যে 50 জনৰ পৰা কেতিয়াবা 200-500লৈকে মানুহ ফেচবুকত ৰাতিপুৱা আপুনি চাব ভিডিঅ' এটা আহে। তো আপুনি দেখিব যে 250 জনৰ পৰা 200-250লৈকে মানুহ মোৰ ঘৰলৈ আহে। কিয় আহে? মানুহকেইজনে ক'ৰবাত নক'ৰবাত ভাবে যে আমাৰ ল'ৰা এটা আছে, এই ল'ৰাটোৱে কিবা এটা কৰিব, মইতো একোৱেই নহয়, মইনো কি হয়? আপোনাক মই সুধিছোঁ আজি আপুনি কওক মোৰ কি আছে, মই MLA বিধায়ক একো নহয়। কিন্তু মই এইটো কথা আপোনাক ক'ব পাৰোঁ যে MLA বিধায়ক বাদ দিয়ক, মোক তাতকৈ বহুত বেছি মৰম তাৰ মাসকলে বাইদেউসকলে কৰে। কাৰণ তেওঁলোকে মোৰ মাজত ল'ৰাটো দেখা পায়, মোক দম দিয়ে। আপুনি বিশ্বাস কৰক, মোক ফোন কৰি ৰাতি 12টা বজাত ফোন কৰি মোক কয় কি হ'লে কাইলৈ হস্পিটেল যাম, পইচা পঠিয়াই দিবি। মোক ৰিকুৱেষ্ট নকৰে, আপুনি চাব আপুনি মোৰ ঘৰত মোক দম দিয়ে মানুহে। মোৰ লগত ৰিকুৱেষ্ট নচলে। এতিয়া বহুত এনেকুৱা আছে কাইলৈ মোৰ ভণ্টি বিয়া, এই দাদা আপুনি আমুকটো দিব লাগিব, এইটো মানে মোক কিবা বুলি ভাবে, মানে মোক ভাবে যে ই আমাৰ। মোৰ মাজত পলিটিক্স নাই, মোক পলিটিক্স বুলি পলিটিচিয়ান বুলি নাভাবেই। আৰু মই পলিটিকেল মানুহেই নহয়, মই আপোনাক ক'লোঁ নাই যে কি মানে বস্তুটো যে আজি খালি মই আপোনাক এটা কথা ক'লোঁ যে মোৰ পৰম সৌভাগ্য এইটো যে মই এই যে কামবোৰ কৰি থাকিব পাৰিছোঁ এইটো মোৰ নহয়। কাৰণ মই এই বয়সত ইমান পুণ্য অৰ্জন কৰা নাই এতিয়ালৈকে, এয়া মোৰ মা দেউতাৰ পুণ্য।
মোৰ মা দেউতাই কৰা পুণ্যৰ ফল আজি মই পাই আছোঁ, যাৰ কাৰণে জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ সান্নিধ্য পাইছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য পাইছোঁ, আজি যিখন মহান ব্যক্তিৰ সান্নিধ্য পাইছোঁ, মোৰ মা দেউতাৰ পুণ্য আজি মই ফল পাই আছোঁ। কাৰণ মই নহ'লে এই বয়সত মই ইমান পুণ্য অৰ্জন কৰা নাই। মই কি কৰিলোঁ, মোৰ আহিবলগীয়া প্ৰজন্মই তাৰ বিচাৰ পাব যে কি কৰিলে, মই কি কৰি থৈ গ'লোঁ। কিন্তু এইখিনি যিখিনি মই পাই আছোঁ, মোৰ পূৰ্বপুৰুষৰ পুণ্যৰ ফলত আজি অসমৰ নিচিনা ঠাইত জন্ম হ'লোঁ, আজি এইসকল মহান ব্যক্তিৰ মই সান্নিধ্য পালোঁ, যাৰ আৰু এনেকুৱা এটা বিষয়বস্তুৰ লগত জড়িত হৈ পৰিলোঁ, যি বিষয়বস্তুৰ জৰিয়তে মই 10জনক সহায় কৰিবলৈ মোৰ মন যায়। চাওক, পইচা বহুতৰ আছে, দিবলৈ দম লাগিব, কলিজা লাগিব। মই আপোনাক ক'লোঁ জুবিন গাৰ্গ ডাঙৰীয়া কলিজা আছিল, ঠিক তেনেকুৱা। মই যে আপোনাক কৈছোঁ, আপোনালোকে হিমন্ত পইচা বহুতৰ আছে, আজি কোটি কোটি টকা থকা মানুহ বহুত আছে, কিন্তু দিবলৈ দম লাগিব। আজি মোক আপুনি অধিকাংশ যিসকলে সমালোচনা কৰে কয় যে ই পায় ক'ত, ইমান যে বিলায়। মই ক'ত পাওঁতো তেওঁলোক বহুত চিন্তিত যে ই বিলায় কিয়। মোৰ কথা তোমাৰোতো আছে, তুমি বিলাই নিদিয়া কিয়। মইতো কৈছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ, আজি আপোনাক মই পডকাষ্টত প্ৰত্যাহ্বান জনাইছোঁ যে যিসকলে মোক সমালোচনা কৰে তেওঁলোকে আহক, মোৰ ঘৰৰ উইলকেইখন মই লৈ আহিম, মোৰ ঘৰৰ উইলকেইখনত তেওঁলোকৰ নিজৰ সম্পত্তিটো ৰাইজৰ নামত উইল কৰি দিয়ক। আজি মই প্ৰত্যেকটো বস্তুৱে, মই ক'ব বিচাৰোঁ যে মোৰ প্ৰত্যেকটো বস্তুৱে আমাৰ বুলি কৰোঁ। আপুনি মোৰ ঘৰত, মই ক'লোৱে ন, মোৰ ঘৰত কোনো বস্তু মোৰ বুলি নাই, অকল হোৱা বিচনাখন খালী ৰাখে, বাকী চব বস্তু সিহঁতৰ, পিন্ধা কাপোৰকেইটা নিপিন্ধাই, বাকী চব বস্তু যাৰ য'ত যি মন যায় তেনেকৈ আপুনি কৰি দিয়ে। আপুনি মই ক'লোঁ ন, অকল পিন্ধা কাপোৰকেইটা বাদ দি আপুনি চাব, তাকো মই বগা পিন্ধো কাৰণে কুৰ্তাটো নিপিন্ধে চাগে, মেইনটেইন কৰিব নোৱাৰিব বুলি ভাবি। আৰু মই আপোনাক ক'লোঁ যে মোৰ ৰঙা নদীৰ যিখিনি মোৰ মানুহ, এই মানুহখিনি মোৰ পৰিয়াল, আৰু সেইকাৰণে মোক চাগে সেই কয় যে কিয় ৰঙা নদীত আপোনাৰ ৰাজনৈতিক কিছু উদ্দেশ্য নিশ্চয় আছে। নাচাওক, ৰঙা নদীত মই কৈছোঁ যে মই গোটেই অসমত মই ৰাজনীতি কৰোঁ, ৰঙা নদীত মই সমাজনীতি কৰোঁ। পৃথিৱীত কিছুমান জেগা থাকে, যেনেকৈ মই ক'লোঁ ন যে জুবিন গাৰ্গক কিয় ভাল পাওঁ মই নাজানো, কিন্তু মই ভাল সাংঘাতিক পাওঁ। কিছুমান প্ৰশ্ন উত্তৰ নাই। আপুনি যদি মোক কয় যে জুবিন গাৰ্গ কিমান ভাল পায় মই নাজানো, কিন্তু আটাইতকৈ বেছি ভাল পাওঁ বেয়া পাওঁ মই নাজানো, কিন্তু জুবিন গাৰ্গ মোৰ কাৰণে কি সেইটো মই বুজাবও নোৱাৰোঁ আপোনাক। তো মই ঠিক তেনেকৈ আজি মই গোটেই অসমত ৰাজনীতি কৰোঁ। মোক ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন ঠাইলৈ পঠিয়াই বিভিন্ন দায়িত্ব দিয়ে, মই যাওঁ তাত ৰাজনীতি কৰোঁ, ৰাজনীতি ভাষণ ৰাখোঁ। মই ৰঙা নদীত কোনোদিন ৰাজনীতি ভাষণ নাৰাখোঁ। আপুনি মোৰ ভাষণবোৰ শুনিব কেতিয়াবা, মই সদায় মই মোৰ মা দেউতা বুলি সম্বোধন কৰোঁ, আৰু তেওঁলোকৰ লগত তেওঁলোকে মোক গালি দিয়ে, একদম গালি দিয়ে, বহুত গালি দিয়ে আৰু ময়ো তেওঁলোকৰ মাজত যি কথা পাওঁ, ভাষণত কওঁ, মই সেই মাকক যেনেকৈ পিতাকে কথা কয় মই তেনেকৈয়ে কওঁ। মোৰ কোনো ধৰণৰ অলংকাৰ লগাই মই কথা নকওঁ। আপুনি এনেকৈ আনক এৰি দিয়া বা আনলৈ দি দিয়া এই কথাবিলাকে কেতিয়াবা আপোনাক বিপদত পেলাইছে নেকি? মানে কোনটো কথা ক'লে আপুনি? এই ধৰক আপুনি খুব উদাৰ মনৰ মানুহ, কেতিয়াবা যদি কাৰোবাক সহায় কৰিব পাৰিছে আপুনি কৰিছে, আপোনাক যদি সহায় দাবী কৰিছে যে মোক এইটো লাগিব, আপোনাৰ এজন ভাল বন্ধু যে আমুকৰ কাৰণে তই আমুকটো দে, তেতিয়া আপুনি দি দিয়াত কেতিয়াবা অসুবিধাত পৰিছে নেকি? এইটো কি হৈছে যে আপুনি বুজা নাই কথাটো। আপুনি মোৰ প্ৰব্লেমটো এইটো নাই, মোৰ প্ৰব্লেমটো এইটো কাৰণেই নাই, মানে মই এইটো কৈছোঁ বুজি পাই গ'ল আপুনি যেনেকৈ কৈছে যে কেতিয়াবা বিপদত পৰি গৈছোঁ নি। বিপদত মই এইটো কাৰণে নপৰোঁ যে মোৰ হেৰুৱাবলৈ একো নাই, মোৰ যি আছে চব দি দিওঁ। এতিয়া আপুনি মোৰ এনেকুৱা বহুত আছে, মোৰ এটা ভাইটি আছে বিতুপন বুলি ভাইটি এটা আছে। মই কেতিয়াবা কি কৰোঁ, আগতে যেতিয়া গুৱাহাটীৰ পৰা যাওঁ এনেকৈ পইচা পাতি লৈ যে কাম চাম, মোৰ লখিমপুৰত কোনো বেপাৰ নাই, মই যি বেপাৰ কৰোঁ ৰাজস্থানত বেপাৰ কৰোঁ। তাৰ পৰা মই প্ৰথম এনেকুৱা ব্যক্তি যে মই ৰাজস্থানত বেপাৰ কৰোঁ। মানে বহুতে কয় যে অসমৰ পৰা ইয়াৰ পৰা বনিয়াই লৈ গ'ল কয়, মই ৰাজস্থানত বেপাৰ কৰোঁ, আনি অসমত আনি খৰচ কৰোঁ, ঠিক আছে। আকৌ ইয়াৰ পৰা নি মানে মোৰ দেউতাই কৈছিলে যে য'ত তই ৰাজনীতি কৰ তাত তই মানে বেপাৰ নকৰিবি, তই কাৰণে য'ত সমাজৰ কাম কৰ তাত তই বেপাৰ নকৰিবি। সেইকাৰণে লখিমপুৰত মই কেতিয়াও বেপাৰ নকৰোঁ, বা ৰঙা নদী সমষ্টিত মোৰ কোনো বেপাৰ নাই। মই আপোনাক মই কি কাৰণে ক'ব বিচাৰিলোঁ, মই এই কথাটো আপুনি যোনটো কথা ক'লে এই কথাটো মই কিয় কৈ আছোঁ আপুনি বুজি পাইছে নিশ্চয়। মই বুজিছোঁ, সেইকাৰণে মই ক'লোঁ যে আজি মোৰ যিহেতু হেৰুৱাবলৈ একো নাই। এতিয়া মোৰে এজন বন্ধু, মই ক'লোঁ যে ভাইটি, মানে বিতুপন বুলি এটা ভাইটি আছে, মোৰ এনেকুৱা বহুত হৈছে, যাওঁতে মই পইচা পাতি লৈ যাওঁ, আহোঁতে মোৰ তেল ভৰাবলৈ পইচাটো সি দিয়ে। আৰু বিশ্বাস কৰক, মই খতম, মোৰ একোৱে নাথাকে, আহোঁতে সি মই আপোনাৰ এনেকুৱা হৈছে মোৰ 3-4 হাজাৰ, মই যাওঁতে বোলে 2-3 লাখ টকা লৈ গৈছিলোঁ ইয়াৰ পৰা, ঠিক আছে, আহোঁতে 3,000 টকা তাৰপৰা খুজি সি মোক তেল ভৰাই দিয়ে, বাটত ভাত খোৱা পইচাটো তাৰপৰা লৈ গুৱাহাটী আহি ঘৰ কিবাকৈ পাওঁ, তাৰপিছত আকৌ ইনকাম কৰি যেতিয়া আজৰি হয় আকৌ তেনেকৈ বহুত হৈছে মোৰ ক্ষেত্ৰত। আৰু আজিও আপুনি মোৰ লগত থকা মানুহবোৰক সুধিব, মই যদি ঘৰত ধৰক টকা 10,000 ওলাই গ'লোঁ সদায় মোৰ 2,000 মান 4-5 হাজাৰ টকা ধাৰ থাকে, সিহঁতৰ ওচৰত ধাৰ হৈ যায় মানে মই লৈ যাওঁ, আৰু মই পইচা নোচোঁ।
মই পইচা হাতত নাৰাখোঁ, পইচাবোৰ মই সিহঁতকে দি দিওঁ, তো সিহঁতিয়ে দি থাকে সদায়। মোৰ সদায় ৰেগুলাৰ কোনোবা নহয় কাৰোবাৰ ওচৰত 5,000 টকা এটা ধাৰ হৈ যায়, মানে দিওঁতে কিমান দি দিওঁ নিজেও পাহৰি থাকোঁ। যি বস্তুৱে এতিয়া যোনে ক'লে মই না ক'ব নোৱাৰোঁ, তো না ক'ব নোৱাৰোঁ কাৰণে যি পাওঁ মই চব দি দিওঁ। সেই না ক'ব নোৱাৰাটোৰ কাৰণে আপুনি বিপদত পৰে নেকি বা পৰিব পাৰে নেকি কেতিয়াবা? ৰাজনীতিক সমীকৰণৰ কথা কৈছোঁ। পৰাটো নাজানো, কিন্তু বৰ্তমানলৈকে পৰা নাই। মানে যিহেতু আপুনি ৰঙানদীক খুব ভাল পায়, আপুনি কৈছে যে তাত মই ৰাজনীতি নকৰোঁ, মই সমাজনীতি কৰোঁ তাত। গতিকে কেতিয়াবা যদি আপোনাক কিবা কাৰণে তাত উদাৰতা দেখুৱাবলৈ কোৱা হয়, মোৰ মৃত্যু ৰঙানদীত হ'ব, মোৰ শেষ কৃত্য ৰঙানদীত হ'ব, আৰু সেই পৰ্যন্ত মই ৰঙানদীক আৰু ৰঙানদীৰে সেইটোকে মানে যদি এই উদাৰতাটোৰ মোৰ কাৰণে ৰাজনীতিৰ কোনো প্ৰাসংগিক বিষয় নহয় ৰঙানদী ক্ষেত্ৰত লৈ। ৰঙানদী মোৰ কাৰণে মা, ৰঙানদী মোৰ কাৰণে দেউতা, ৰঙানদী মোৰ কাৰণে ককাই, ৰঙানদী মোৰ কাৰণে ভাই, ৰঙানদী মোৰ কাৰণে মই ল'ৰা, ৰঙানদীৰ মই ল'ৰা। তো মোৰ যেনেকৈ নিজৰ ঘৰখনৰ বাদ দি ল'ৰাজনৰ কোনো অস্তিত্ব নাই, তো ৰঙানদীৰ বাহিৰে ঋষিৰাজৰ কোনো অস্তিত্ব নাই। মই চাওক, মোৰ জন্ম ক'ত হৈছিল, মোৰ পিতৃ মাতৃয়ে সিদ্ধান্ত লৈছিল বা ভগৱন্ত লৈছিল। ভালপোৱা ঠাইখনৰ কাৰণে বা মানুহজনৰ কাৰণে আমি সদায় এখন যুদ্ধ কৰিবলগীয়া হ'লে যুদ্ধও কৰোঁ। চাওক, যুদ্ধ বিষয়বস্তু তেনেকুৱা ধৰণৰ, আমি প্ৰত্যেকে জীৱনত যুদ্ধ চলি আছে, লাইফত চলি আছে। কিন্তু এই মুহূৰ্তত মোৰ যুদ্ধটো হৈছে, ডাঙৰ বিষয় যুদ্ধটো হৈছে যে সমাজখনৰ শেষৰজন ব্যক্তিলৈকে মই কেনেকৈ গৈ পাওঁ। মোৰ দুজন আদৰ্শ, তিনিজন আদৰ্শ। মই দীনদয়াল উপাধ্যায়জীক মানো। তেওঁ কৈছিলে যে সমাজৰ শেষৰজন ব্যক্তিলৈকে সহায় কৰিবৰ কাৰণে তেওঁ কৈছিল, যাৰ কাৰণে বিজেপি কৰিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো মুহূৰ্ততে আমাক কৈ থাকে যে কেনেকৈ আমি সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈকে আমি যাব পাৰোঁ। আৰু সেই কথাটোকে অৰাজনৈতিকভাৱে মই কওঁ যে জুবিন দাক যিমান দিন লগ পালোঁ, কেনেকৈ শেষৰজন মানুহলৈকে তেওঁ সহায় কৰিব পাৰে, দুখীয়া দৰিদ্ৰক কেনেকৈ সহায় কৰিব পাৰে, আমাক সদায় সেইটোৱে কৈ থাকিল। তো মই সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখত মানুহে কথাৰ ফুলজাৰিত আপুনি বহুত দিন চলিব নোৱাৰে। আপুনি আৱেগত কিছুদিনলৈকে আপোনাৰ অস্থায়ীভাৱে আপুনি কাৰোবাক বিচলিত কৰিব পাৰিব। সত্যৰ আটাইতকৈ ডাঙৰ বিষয়বস্তুটো হৈছে যে ই সত্যই। আপুনি গাৰ জোৰেৰে খুব ডাঙৰকৈ চিঞৰি কিছু সময়ৰ কাৰণে তাত বাতাবৰণ সৃষ্টি কৰিব পাৰিব, এই সত্য। কিন্তু আহিবলগীয়া সময়ত ইতিহাসে তাক কেতিয়াও মানে মাফ নকৰে। সেইকাৰণে মই আপোনাক কি কৈ আছোঁ যে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি অসমৰ কাৰণে কৰিছে, আজি জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি অসমৰ কাৰণে কৰি গৈছে, আৰু মই আপোনাক বাৰম্বাৰ কৈছোঁ যে আজি মই দিল্লীত যেতিয়া আছিলোঁ, আজি দিল্লীৰ দৰে ঠাইত আজি অসমীয়া হিচাপে আমি গুৰুত্ব পাওঁ। কিয় পাওঁ? ৰাজনৈতিক প্ৰেক্ষাপটত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰাজনৈতিকভাৱে অসমৰ গুৰুত্বটো তেওঁ বৃদ্ধি কৰিলে, যাৰ ফল হয়তো বেলেগ দলেও পাইছে। যিটো সময়ত হয়তো ৰাষ্ট্ৰীয় নেতৃত্বে নাভাবিছিল যে অসমক বহুত বেছি প্ৰাসংগিকতাৰে ল'ব লাগে, সেই বিষয়বস্তুটো অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক ক্ষেত্ৰখনত হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি মানে আপোনাৰ উপস্থাপন কৰিছে। সেইকাৰণে মই ক'লোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সম্পদ, তাত কোনো সন্দেহ নাই। মোৰ চিৰকালৰ কাৰণে মোৰ প্ৰাণৰ মানুহজন জুবিন গাৰ্গ, কিন্তু তাৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কিন্তু মোৰ কাৰণে সম্পদ, আহিবলগীয়া সময়ত অসমৰ কাৰণে সম্পদ। আমি আজি ব্যক্তিৰ দলত থকাৰ সময়খিনি তেওঁক অসমখনক সুন্দৰকৈ সজোৱা সময়খিনিত তেখেতক পৃষ্ঠতাচ্ছিল্য কৰি বিভিন্ন অসাংবিধানিক ভাষাৰে তেখেতক সমালোচনা কৰি অস্থিৰ কৰি থাকি কাইলৈ সেই ব্যক্তিজনো যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব, তাৰ পাছত আমি তেখেতক বিচাৰি হাহাকাৰ কৰি থাকি কিন্তু লাভ নহ'ব। সেইকাৰণে মই কৈছোঁ যে আমি তেখেতে কৰা প্ৰত্যেকটো ভাল কামক স্বীকৃতি, আৰু তেখেতে যদি কিবা কাম এনেকুৱা লাগিছিলে যিটো কামে আমাৰ অসমৰ কাৰণে তেখেতে ভাল নাই কৰা, তাক আপোনালোকে সমালোচনা কৰাৰ নৈতিক দায়িত্ব অসমৰ ৰাইজৰ আছে। আৰু সেইকাৰণে মই কৈছোঁ সমালোচনাবিলাক দেখোন তেখেতে বৰ ভালকৈ গ্ৰহণ নকৰে। সমালোচনাৰ চাওক, আজি খং উঠে সমালোচনা কৰিলে। আপুনি দেখিছেনে কেতিয়াবা তেওঁক সমালোচনা কৰিছে আৰু তেখেতে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যাৰ একেবাৰে সমাজত শেষৰজন ব্যক্তিলৈকে মুখ্যমন্ত্ৰী হিচাপে যোগাযোগ থাকে। আমি তেওঁৰ ওচৰত কথা পাতিব যাওঁতে ভয় খাওঁ। কিয় ভয় খাওঁ? যে তেখেতক মিছা কথা ক'ব নোৱাৰোঁ। কাৰণ মোৰ গাঁৱৰ ৰঙানদী অঞ্চলৰ ফুলবাৰী পঞ্চায়তৰ আমুক গাঁৱৰ নগেন বৰুৱাক কথা মই যেতিয়া ক'বলৈ যাম, তেখেতে জানে হিমন্ত বিশ্ব শৰ্মাই ক'ব খবৰ তেওঁৰ ওচৰত থাকে। আপুনি কিয় ভাবিছে সেই ব্যক্তিজনে সমালোচনাক তেওঁ মানে আপোনাৰ পজিটিভকৈ নলয়? তেওঁ লয়, কিন্তু সমালোচনা কৰা ব্যক্তিসকলক আপুনি চাব লাগিব। প্ৰীতি, আপুনি সমালোচনা কৰিছে নে নাই কৰা? আজি সমালোচনা কৰা ব্যক্তিসকল যদি ঋণনীতিক হয়, তেনেকুৱা সমালোচনাক আমি সুস্থিৰভাৱে ল'ব নোৱাৰোঁ। মানে তেওঁলোকৰ সেই সমালোচনাৰ মাজতো ৰাজনীতি আছে। এই কথাটোতে মানে এই প্ৰসংগটোত উল্লেখ কৰি ক'ব লাগিব, আমি আচলতে মাত্ৰ দুদিন পূৰ্বে ৰীতা চৌধুৰী বাইদেৱে লিখা এটা ষ্টেটাছক লৈ মই বিশেষকৈ এই কথাটো ক'ব বিচাৰিছোঁ। তেতিয়া তেখেতে ক'লে যে ইয়াত উচেতনিমূলক কিছু বক্তব্য তেখেতে আগবঢ়াইছে।
কিন্তু সেইটোত তেখেতৰ মন্তব্যহে সেইটো ৰায় কেনেকে হ'ব পাৰে এটা ৰায় নহয় তেখেতে যোনটো কৈছে যে মই আপোনাক আগতে তেখেত মুখ্যমন্ত্ৰী হয় যে ৰীতা বাইদেউ আমাৰ কাৰণে নিশ্চয় শ্ৰদ্ধাৰ তো মই আপোনাক আগতে ক'লো যে আজি সমাজখনত যিসকলে নেতৃত্ব বহন কৰি আছে এই সময়খিনিত এইখিনিত খুব এটা দুখৰ পৰিৱেশ এটা ওপৰ পৰিৱেশত মানুহ আছে কোনো বহুত দুখত আছে সকলো ৰাইজ এইখিনি সময়ত আমি যিসকলৰ দায়িত্ব আছে যিসকল দায়িত্বশীল ব্যক্তি হিচাপে আমি ভাবোঁ আৰু ৰীতা বাইদেউ আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধা আমি বিভিন্ন সময়ত বাইদেউৰ পৰা দিহা পৰামৰ্শ বিভিন্ন সকল আমি লৈছোঁ বাইদেউৰে প্ৰতি আমাৰ সন্মানীয় আমাৰ মন্ত্ৰী আমাৰ অসম চৰকাৰ তো মই কি ক'ব বিচাৰিছোঁ যে আমি এইখিনি সময়ত যেতিয়া এনেকুৱা এটা পৰিৱেশ হয় যিসকল ব্যক্তিয়ে আমিতো সাধাৰণ ব্যক্তি যিসকল ব্যক্তিয়ে সমাজৰ বিভিন্ন স্তৰত দায়িত্বত আছে সেইসকল ব্যক্তিয়ে খুব সযতনেৰে খুব সচেতনতাৰে নিজৰ আৱেগটোক আমি প্ৰতিফলন উপস্থাপন কৰাৰ প্ৰয়োজন আছে কিয় আজি মোৰ মনত যোনপৰা জুই লাগি আছে সেই জুই কোৱাৰ নামত যদি মই কাইলৈ এটা অদ্ভুত কথা কৈ দিওঁ তাৰ ৰিফ্লেকশ্যনটোৱে অসমখনক ক্ষতি কৰিব পাৰে যেতিয়া বিষয়বস্তু অসমৰ জনসাধাৰণৰ বিষয়ে আহিব তেতিয়া আপোনাৰ মোৰ অন্তৰত থকা দুখটো খুব নগণ্য হৈ পৰে যেতিয়া বিষয়টো সামাজিক হৈ পৰিব নহয় এজন ব্যক্তিৰ দুখটো মানে সৰু হৈ পৰে সেইকাৰণে মই কৈছোঁ যে মোৰ যেতিয়া দেউতা ঢুকাইছিল মোৰ মায়ে অত্যন্ত কষ্ট পাইছিল কিন্তু মই দুখ নাপাওঁ বুলি ভাবি মায়ে দেউতাৰ পৰা মোৰ পৰা কান্দি মানে মায়ে লুকাই কান্দিছিল যে ল'ৰাটোৱে যাতে কষ্ট নাপায় সি যাতে মানে এটা ভুল সিদ্ধান্ত লৈ নলয় অৰ্থাৎ মই কৈছোঁ যে আমি সমাজত যিসকল আছে আজি মই ক'লোঁ আজি এটা দলৰ এটা সংগঠনৰ এজন নেতাই যিবোৰ শব্দ প্ৰয়োগ কৰিছে এই শব্দবোৰে অসমৰ সমাজত মই কৈছোঁ অসমীয়া সমাজত এইটো আমাৰ সমাজ হ'ব নোৱাৰে আৰু জুবিন দাৰ এইটো কেতিয়াও নিবিচাৰিছিল মই দেখিছোঁ যে এই যে কি দাস নামটো ল'ৰাজন এই যে ভিক্টৰ দাস নে কি ভিক্টৰ দাস দৰে ল'ৰাজনকো জুবিন দাই মাতি নি ধমকি দিয়া ভিডিঅ' চাব বেয়া কথা নকবি বুলি কৈছে যিজন জুবিন গাৰ্গে কেতিয়াও কোনো ধৰণৰ অসামাজিক বেয়া সমাজৰ কাৰণে ক্ষতিকাৰক বিষয়বস্তু কোনোদিন তেওঁ প্ৰশ্ৰয় দিয়া নাই আৰু যিসকল ব্যক্তিয়ে জুবিন দাক বাৰে প্ৰতি উচ্ছৃংখলতাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেওঁৰ দৰে ব্যক্তিসকলৰ কাৰণে আজি যুৱ প্ৰজন্ম প্ৰত্যাহ্বান নিশ্চয় কিন্তু এই কথাটোত মই ক'বলৈ সেইকাৰণে সুযোগটো বিচাৰি আছিলোঁ ক'ৰবাত সুৰুঙা এটা কথাটো এইটো যে আমি কোনোবাই আমাক উচেতনি দিছে নে নাই তেনেকুৱা ধৰণৰ কথাবিলাক ক'ৰবাত আমাৰ ব্যক্তিগত মন্তব্যও হ'ব পাৰে যেতিয়ালৈ সেয়া প্ৰমাণিত নহয় যে এই কথাষাৰ যদিওবা তেখেত মুখ্যমন্ত্ৰী হ'লেও তেওঁ ব্যক্তি বিশেষ নহয় জানো তেখেতৰ মন্তব্যটো তৎমুহূৰ্তত দিয়া এটা মন্তব্য ব্যক্তি বিশেষ সেইখিনি প্ৰমাণিত হ'লেহে উত্তেজিত হৈ পৰিছে নে নাই তেওঁৰ যোনটো বিষয় তাত কৈছে সেই কথাটো কিয় কৈছে তাৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম তেনেকুৱা কথা কিয় ক'ব লগা হৈছে যে এই বিষয়টো যে তেওঁ মুখ্যমন্ত্ৰীগৰাকী অসমৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী আৰু অসমৰ একেবাৰে দিন হাজিৰা পৰা মানুহজনৰ পৰা একেবাৰে ৰীতা বাইদেউলৈকে সম্পূৰ্ণ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ আছে যিহেতু তেওঁ অসমৰ মুখ্যমন্ত্ৰী এই মুহূৰ্তত অসমৰ তেওঁ অভিভাৱক যিহেতু তেওঁ সাংবিধানিকভাৱে তো মই ক'ব কি বিচাৰিছোঁ যে আপুনি কথাটো বুজক যে তেওঁ সেইটো অনুভৱ কৰিছে যে এইগৰাকী ব্যক্তিৰ ফলোৱাৰ্ছ আছে এটা কিছু হ'লেও যিখিনি ফেন ফলোৱাৰ্ছ আছে বা যি তেওঁক শুনে বা তেওঁক এজন লিখক হিচাপে শ্ৰদ্ধা কৰে সেইসকল আজি যুৱকসকলে যদি এজন লেখকৰ নিশ্চয় নিজৰ থাকিব ফেন ফলোৱাৰ আছে বাক স্বাধীনতা আছে মই সেইকাৰণে ক'লোঁ যে কেতিয়াবা আমাৰ ভয় লাগিব লাগে এখন গণতন্ত্ৰ ভয় লাগিব লিখিবৰ কাৰণে প্ৰীতি যেতিয়া আপুনি এজন দায়বদ্ধ ব্যক্তি হ'ব আপোনাৰ ফেন ফলোৱাৰ্ছ আছে আপোনাৰ ফেন ফলোৱাৰ্ছখিনিয়ে তাৰ কি ৰিয়েক্ট কৰিব কাৰণ অসমখন চাওক যেতিয়া বিষয়টো অসমক লৈ আহিব মই ক'লো নহয় যে আজি বাইদেউৰ হয়তো কথাটো তেওঁ কৈছে সেই কথাখিনি বাইদেউক দুদিন পিছত উপস্থাপন কৰিব পাৰিলেহেঁতেন বা তেখেতে মুখ্যমন্ত্ৰীক ফোন যোগে ক'ব পাৰিলেহেঁতেন তো সামাজিক প্ৰেক্ষাপটত তেওঁ যোনটো লিখি দিয়াৰ লগে লগে সেই স্ক্ৰীনশ্বটটোৱে খুব কম সময়ৰ ভিতৰত ভাইৰেল হৈ আপুনি হোৱাটছআপে গৈ আপুনি দেখিছিলে জুবিনদাৰ ভিডিঅ' সময়ত এছামে এতিয়াও মই দেখি আছোঁ এছামে কিছুমান অদৰকাৰী কিছুমান ডুপ্লিকেট ভিডিঅ' এইটো জুবিনদাৰ ভিডিঅ' বুলি কৈ কেৱল তেওঁলোকে ফেচবুকৰ পৰা পইচা ভিউজ বঢ়াই আছে আৰে কোনোবাই ৰাতি এদিন লিখি দিয়ে ভিউজ বঢ়াবৰ কাৰণে মোক চিঞৰ এটা লাগে যিজন মানুহৰ ব্যক্তি জুবিনদা ঢুকুৱা আগদিনাখনিলৈকে আপুনি চাওকচোন চিঞৰটো কথা কাৰ কথা কৈ আছে আপুনি চাব আপুনি চাই ল'ব মই কাৰোবাৰ নাম কৈ মেলি আপোনাৰ পডকাষ্টত মই ক'ব বিচৰা নাই বাৰে প্ৰতি কৈ যে মোক চিঞৰ এটা লাগে মানে মই বিকাশ তেওঁ মই কি কৈ আছোঁ মই
মই ক'ব বিচাৰিম কাৰোবাৰ নাম লৈ পিনি মই ক'ব বিচাৰোঁ আমি বিকাশ অসমীয়া হওক কোনোবাই হওক তেওঁলোকে পৰা অসমীয়াৰ কাৰণে প্ৰত্যেকটো কামক মই শ্ৰদ্ধা যাওঁ অসমীয়াৰ কাৰণে তেওঁ অসমীয়া বহুত বেছি মই কম অসমীয়া এনেকুৱা নহয় আমিও অসমীয়া আমাৰ অসমখনৰ কাৰণে দায়িত্ব আছে আৰু তেওঁও আছে তেওঁৰ পৰা কামখিনিৰ কাৰণেও অসমীয়া ৰাইজ তেওঁৰ কাৰণে আমি অসমীয়া হিচাপে তেওঁৰ কাৰণে আমি দায়বদ্ধ কিন্তু মই কোনটো ক'ব বিচাৰিছোঁ আপুনি ভাল কৰা কামখিনিৰ লগে লগে আজি মই মানুহৰ কাৰণে ভাল কাম কৰি আছোঁ কিন্তু কাইলৈ এটা বেয়া কাম কৰি দিলে সেই বেয়া কামটোৰ হিচাপ নহ'ব কোনো বেয়া কামটোৰ হিচাপ হ'ব হিচাপটো আপুনি ল'ব পাৰিব লাগে তো সেইকাৰণে কৈছে মই আজি ভাল কাম কৰি আছোঁ বেয়াটো ক'লে যদি কৈ দিয়ে যে নাই ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা সেইকাৰণে আপুনি যোনটো কথা কৈছে যে মই কৈছোঁ যে ৰীতা বাইদেৱে যিটো কথা লিখিছে বাইদেৱে সেই কথাখিনি তেওঁ এজন সমাজৰ এজন দায়বদ্ধ ব্যক্তি তো মই এই কথাটো কৈ আছোঁ যে আজি এই যে যোনটো পৰিৱেশ আজি আমি মন্দিৰলৈ গ'লোঁ কামাখ্যালৈ গ'লে মই ধ্যান কৰোঁ মই তপস্যা কৰোঁ কিবা যি কৰোঁ মই যি একাত্ম হ'বলৈ চেষ্টা কৰোঁ তো আমি এই SOP পৰিৱেশলৈকে যদি যোনটো পৰিৱেশটো লৈ যোৱা হ'ল যে আমি ৰাতি 12 বজাত গুচি যাব পাৰিলোহেঁতেন যদি আমি 12 বজাত আজি এমাহ আগলৈকে এই পৰিৱেশটো অহা নাছিলে এমাহ আগলৈকে তাততো কোনো বাধা কৰিব লগা হোৱা নাই আজি জুবিন দাৰ সমাধিত যদি কাইলৈ 400-300 যদি পুলিচ মোতায়েন কৰি ৰাখিব লগা হয় ৰাতি 12 বজাত সেইটো অসমৰ কাৰণে সেইটোতো এইটো ভাল লক্ষণ বুলি মই নাভাবোঁ আজি মই সেইকাৰণে কৈছোঁ যে আমি যিসকল অনুৰাগী প্ৰত্যেকে মোৰ নৈতিক দায়িত্ব আছে আহিবলগীয়া সময়ত জুবিন দাক বিশ্ববাসীৰ ওচৰত কেনেকৈ উপস্থাপন কৰি ৰাখিম তেওঁ নিজক উপস্থাপন সংৰক্ষণ কৰি গ'ল মই আগতেই কৈছোঁ কিন্তু আপোনাৰ মোৰ আমি দায়িত্ব হিচাপে আমাৰ দায়িত্ব আছে যে আমি গছৰ মাজত জুবিন দাক কেনেকৈ সংৰক্ষণ কৰিম আমি গানৰ মাজত কেনেকৈ জুবিন দাক সংৰক্ষণ কৰি ৰাখিম আমি নিজৰ কৰ্মৰ মাজত জুবিন গাৰ্গক সংৰক্ষণ কৰি ৰাখিম আমি শিল্পীক সন্মান কৰি জুবিন গাৰ্গক সন্মান কৰি ৰাখিম আমি সংৰক্ষণ কৰি ৰাখিম বা তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাম তো মোৰ অনুৰোধ থাকিব যে জুবিন দাই সোণৰ অসম বিচাৰিছিল জুবিন দাই যুৱ প্ৰজন্মই সকলো দিশত আগবাঢ়ি যাওক তেওঁ সদায় যুৱ প্ৰজন্মক তেওঁ এনকাৰেজ কৰিছিল প্ৰত্যেকজন ব্যক্তিক প্ৰত্যেকখন ক্ষেত্ৰৰ ব্যক্তিকে তেওঁ এনকাৰেজ কৰিছিল তেওঁ ওচৰলৈ যদি নতুন কিবা এটা লৈ যাওঁ তেওঁ সদায় খুব আগ্ৰহেৰে আমাক সহায় কৰিছিল সেইকাৰণে মই ভাবোঁ আহিবলগীয়া সময়ত আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এখন সোণৰ অসম আমি নিৰ্মাণ কৰিব পাৰোঁ জুবিন দাই ভাবাৰ দৰে এখন অসম আমি চবেই কৈ আছোঁ আমি জুবিন দেশৰ মানুহ সেই জুবিন দাই ভাবা অসমখন নিৰ্মাণ কৰা প্ৰত্যেকে পৰস্পৰক সহায় কৰি আমি কেৱল নিজৰ কেৱল কিছু স্বাৰ্থ সিদ্ধিৰ কাৰণে বা নিজৰ ৰাজনৈতিক সিদ্ধান্তৰ কাৰণেই আমি কেৱল চৰকাৰখনক অস্থিৰ কৰিবৰ কাৰণেই যাতে কিছুমান কাম নকৰি আমি জুবিন দাৰ প্ৰতি নৈতিক দায়িত্ব যিসকলে পালন কৰি থকা সকলৰ দৰে আমিও প্ৰত্যেকে পালন কৰি আমি কাম কৰি যোৱাৰ এজন জুবিন দাৰ অনুৰাগী লাখ জুবিন অনুৰাগীৰ মাজৰ ময়ো এজন অনুৰাগী হিচাপে মোৰ অনুৰোধ থাকিব ধন্যবাদ আমি বহুত কথা পাতিলোঁ বহুত দীঘলীয়া হ'ল কথোপকথন তথাপিও আৰু বহুত কথা থাকিও গ'ল আচলতে এতিয়া অনুকিয়াই চালে মনত পৰিছে অমুকটো কথা পতাই নহ'ল সোধাই নহ'ল কিন্তু জুবিন গাৰ্গ বুলি ক'লে মানে শেষ তাতে আপুনি মই পাতে আৰু দেৰি হয় আপুনি মই এনেই কথা পাতিলে 15-20 মিনিট লাগি যায় সেইকাৰণে আমি আকৌ নিশ্চয় হিচাপ ৰাখিম জুবিন গাৰ্গৰ কামবোৰ কেনেকৈ কৰিব পাৰি কেনেকৈ আগবাঢ়িব পাৰি প্ৰত্যেকৰে দায়িত্ব আছে এজন অনুৰাগী হিচাপে এগৰাকী নেতৃত্বত থকা মানুহ হিচাপে এগৰাকী সংবাদকৰ্মী হিচাপে প্ৰত্যেকজনৰে আমাৰ এগৰাকী দৰ্শক হিচাপেও আপোনাৰো নিশ্চয় দায়িত্ব থাকিব চবৰে দায়িত্ব আছে আমি সকলোৱে নিজৰ দায়িত্ববোৰ পালন কৰি থাকিব লাগিব কিন্তু শেষত আমি এইটো আপুনি যিহেতু ইমান বেছি এজন অনুৰাগী গীতেৰে শেষ কৰিম মই আচলতে সদায় এটা কথা বিশ্বাস কৰোঁ যে মই শেষতো গৈ আছোঁ যে মই ভাগৰা নাই জীৱন হেৰুৱা নাই সেইটোৱে শুনিম তো মই আপোনাক কৈছোঁ যে জুবিন দাৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি কৰিমেই তাৰ কাৰণে আকৌ সুধিবও নাযাওঁ বা যিমানে গালি পাই পাৰি থাকক মোৰ আপত্তিও নাই মোক পলিটিক্স কৈ কিবা কৈ থাকিলেও পৰাটো কৰিমেই যিমান পাৰে পাৰিব পাৰে আপত্তি নাই খালি পাৰিলে মানে মই এটা কথাই কৈ আছোঁ যে জুবিন দাই ভাবাৰ দৰে চবেই কৰক বা যেনেকৈ ভাবিছিলে তেনেকৈ আমি অসমখন বনাব পাৰিলে তেওঁ কৰপাক তেওঁ তাৰ পৰা তেওঁৰ আত্মাই শান্তি পাব যে হয় মই যোনখন অসমৰ কাৰণে ইমান মই তপস্যা কৰিছিলোঁ সেই অসমখন আজি পালোঁ আমি এতিয়া আপোনাৰ খুব আচলতে গা বেয়া খুব মাতটো সেইটো চবে গীত এটা কয়ে মোৰ সঁচাকৈ চৰ্দি লাগি আছে আৰু মই গান গাব নজনা মানুহ আপুনি এইটো তথাপিও আমি দেখিছোঁ আপুনি গানটো পিছফালে হাঁহি আছে গাব নাজানো গানটো তেতিয়াই গাওঁ যেতিয়া নিজৰ দুখখিনিক বা নিজৰ ক'বলগীয়াখিনি ভাষাৰে উপস্থাপন কৰিব নোৱাৰোঁ তাতো পলিটিক্স থাকে মানুহৰ মানে এই কথা ক'লেই পলিটিক্স কয় এতিয়া কি কৰিব যি কৰোঁ চব পলিটিক্স সেইকাৰণে এইটো এটা ডাঙৰ বিডম্বনা আৰু লাইফৰ এইটো সেইকাৰণে আপুনি কৈছে মই ট্ৰাই কৰি চাইছোঁ কিন্তু গান খুব বেয়া গাম মই প্ৰতিদিনে পলে পলে জীৱন গ'লে ক'তো
বিচাৰিবি কৰুণাৰ হাত ক'তনো বিচাৰিবি কৰুণাৰ হাত বিচাৰি ফুৰিম মই প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোৰা গলা জৰাৰ নিশা মোৰ থৈ খেতা খেতেৰি গলি গলি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই তো এইটোৱে আৰু মোৰ মই ভাগৰা নাই জীৱন হেৰুৱা নাই আৰু সদায় জুবিন দাই আমাক সকলো যুৱ প্ৰজন্মক উঠি অহা প্ৰজন্মক সদায় আমাক তেওঁ যি ঠাইৰ পৰা আছে এখন সোণৰ অসম এখন নতুন অসম যিখন অসমত পৰস্পৰে সহায় কৰি আমি যাতে কাম কৰিব পাৰোঁ আমি অসমখন আগুৱাই নিব পাৰোঁ তেনেকুৱা এখন আশীৰ্বাদ কৰিব বুলি দাদাৰ ওচৰত মই সেৱা জনাইছোঁ লগতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ধন্যবাদ জনাইছোঁ আমাৰ সৈতে ইমানখিনি সময় অতিবাহিত কৰি ইমানখিনি কথা পতাৰ বাবে অনাগত দিনতো আকৌ এনেকৈ লগ পাম বুলি আশা ৰাখি সকলোলৈ ধন্যবাদ